আমাৰ এই অনুষ্ঠানটো গুৰু বন্দনে আৰম্ভ কৰিব মুগ্ধা শইকীয়াই। ধন্যবাদ মুগ্ধা শইকীয়া। তোমাৰ এই নৃত্যৰ জৰিয়তে আমাৰ অনুষ্ঠানটো সজীৱ হৈ উঠিছে। এই চেগতে পুনৰবাৰ আজি আমাৰ এই আজি বিশেষ দিৱসটিত বাৰ্ষিক দিনত উপস্থিত সকলো ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ সভা বেছি দীঘলীয়া নকৰোঁ।
পুনৰবাৰ কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ আগন্তুক পৰীক্ষাৰ কাৰণে আমি অতি কম সময়ৰ ভিতৰতে আমাৰ অনুষ্ঠান শেষ কৰিম। এইবাৰ আহিলে আমাৰ যিসকল মুখ্য অতিথি তেওঁলোকৰ আসন গ্ৰহণ পৰ্ব। আজিৰ আমাৰ মাজত মুখ্য অতিথিৰূপে আজিৰ এই সভালৈ নিমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ ৰামধেনু কলা নিকেতনৰ জন্মদাত্ৰী যিগৰাকী মাতৃ ৰুণু দেৱী শৰ্মা, তেওঁক আমাৰ মঞ্চৰ সন্মুখত থকা আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ প্ৰাক্তন ছাত্ৰী মনিজা নাছৰিনৰ অভিভাৱক তথা অৱসৰপ্ৰাপ্ত শিক্ষক মইনুল হক ডাঙৰীয়া, তেওঁক মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। আমাৰ মাজত উপস্থিত আছে প্ৰাক্তন ছাত্ৰী সম্প্ৰীতি শইকীয়াৰ আৰু ত্ৰিবিঞ্জ্যোতি শইকীয়াৰ মাতৃ, কলংপাৰ বিদ্যাপীঠৰ বিষয় শিক্ষক শ্ৰীযুতা জ্যোতিমণি ডেকা বাইদেউ, তেখেতকো মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। এতিয়া আমাৰ এই তিনিগৰাকী মুখ্য অতিথিক আদৰণি জনাব আমাৰ স্কুল বিদ্যালয়ৰ শিক্ষক শ্ৰীযুত নৱজ্যোতি বৰা। নৱজ্যোতি বৰাক ৰুণু দেৱী বাইদেউক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। ইয়াৰ পিছত আমাৰ মাজত আনগৰাকী মুখ্য অতিথি মইনুল হক ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ প্ৰান্তিক শইকীয়াক অনুৰোধ জনালোঁ। ইয়াৰ পিছত আমাৰ মাজত আনগৰাকী মুখ্য অতিথি জ্যোতিমণি ডেকা বাইদেউক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ নৱজ্যোতি বৰাক অনুৰোধ জনালোঁ। এতিয়া আমাৰ সভাৰ উদ্দেশ্য আৰু আদৰণি ভাষণ প্ৰদান কৰিব ৰামধেনু কলা নিকেতনৰ অধ্যক্ষ পল্লৱী শৰ্মাই। আৰু সাজু হৈ থাকিবলৈ অনুৰোধ জনালোঁ গীত পৰিৱেশন কৰিবলৈ আৰু নৃত্য পৰিৱেশন কৰিবলৈ প্ৰান্তিকা শইকীয়া, স্মিতা ৰাণী ভূঞাক গীত পৰিৱেশন কৰিবলৈ সাজু হৈ থাকিবলৈ অনুৰোধ জনালোঁ। এতিয়া আমাৰ সভাৰ মুখ্য উদ্দেশ্য আৰু আদৰণি ভাষণ প্ৰদান কৰিব। নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাইছোঁ। ৰামধেনু কলা নিকেতনৰ আৰম্ভণি কাহিনীটো বহুত আমোদজনক আৰু আজি 25 বছৰ অতিক্ৰম কৰিলে। 25 বছৰ কম কথা নহয়। বহুত ধৈৰ্য, বহুত ত্যাগ, বহুত সাহস আৰু এই অঞ্চলটোৰ সকলোৰে সমৰ্থনত আগবাঢ়ি গৈ আছে অনুষ্ঠানটো। মাজতে কৰোণা হ'ল 2 বছৰ। কৰোণা কালত আমাৰ স্কুলখনৰ অৱস্থাটো বহুত বেয়া হৈ গৈছিলে। তাৰপিছত আমি আশা হেৰুৱাই পেলাইছিলোঁ, কিন্তু আকৌ সকলো অভিভাৱকে আমাক সাৰ পানী যোগোৱাত আমি আকৌ আৰম্ভ কৰিলোঁ। যি হওক, আপোনালোকক মই জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ ৰামধেনু কলা নিকেতনৰ প্ৰথম সময়ৰ যিখিনি ছাত্ৰ ছাত্ৰী আছিলে, তেওঁলোক ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত সুপ্ৰতিষ্ঠিত হৈছে আৰু সেইটো আমাৰ চাৰুকলা বিভাগত। তাকে জনাবলৈ পাই আমি অত্যন্ত সুখী হৈছোঁ। বহুত কেইগৰাকী ছাত্ৰ ছাত্ৰী নৃত্যৰ নিচিনা এটা অনুষ্ঠানত য'ত ছিট পোৱাটো কিমান কঠিন আপোনালোকে জানিব। মেডিকেল ইঞ্জিনিয়াৰিঙতকৈও কিছুগুণে বেছি কঠিন। মই আগতে নৃত্যৰ কিছুদিন কোচিং কৰাইছিলোঁ মোৰ চাকৰিৰ আগতে পূৰ্বে। মোৰ নিজৰে বহুত সময়ত কঠিন লাগে কোৰ্চটো, যে ইমান টান এণ্ট্ৰেঞ্চ আৰু ভাৰতবৰ্ষৰ ভিতৰত কিমান কম ছিট থাকে সেইটো আপোনালোকে জানে। তাক ক্ৰেক কৰা কিমান টান। আৰু আমাৰ এইখন বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে নৃত্যৰ পৰা বহুকেইগৰাকী আৰু ভাল ভাল জেগাত এতিয়া প্ৰতিষ্ঠিত। গতিকে সেইটো মোৰ সকলোতকৈ ভাল লগা কথা।
আৰু অনুষ্ঠান এটা প্ৰতিষ্ঠা কৰিবলৈ আগবঢ়াটো বা প্ৰতিষ্ঠা কৰি লৈ যোৱাটো, প্ৰতিষ্ঠাটো হয় অনুষ্ঠান, কিন্তু তাক লৈ যোৱাটো গঢ়ি সেইটো খুব কঠিন কাম। যোনে চলাই থাকে তেওঁলোকে বুজি পায়। আমি যেতিয়া ইয়াৰ পৰা গুচি গৈছিলোঁ, মই যেতিয়া বিয়া হৈ আগতে, বহুত বিয়াৰ আগৰে 2001তে প্ৰতিষ্ঠা কৰা, মই পাছ কৰি আহিয়ে মাত্ৰ মই এটা কথাই কওঁ যে আপোনালোকৰ সহায় সহযোগৰ অবিহনে আমাৰ কেতিয়াও এই অনুষ্ঠানটো চলাই লৈ যোৱাটো সম্ভৱ নহয়। বহু সময়ত এনেকুৱা হয়, আপোনালোকে নিজেও জানে, ফি ষ্ট্ৰাকচাৰটো জানে, আৰু বিদ্যালয়ত আমি কি খৰচা কৰিব লগা হয় সেইটোও জানে, আমাৰ কেইজনকৈ শিক্ষক সকলো আমাৰ ট্ৰান্সপেৰেণ্ট, সকলোৱে জানে, স্বচ্ছ এটা ব্যৱস্থা। আৰু তেনেস্থলত আমি নিজেই সেই সৰ্বৰ গাঁৱৰ পৰা গাড়ীখনৰ তেল ভৰাই ভৰাই অহাটো কেতিয়াবা 2-3 বাৰ অহা যোৱা কৰিব লগা হয়। এটা ইম'শ্যন আছে কাৰণে, আৱেগ অনুভূতি আছে কাৰণে অনুষ্ঠানটো জীয়াই ৰাখিছোঁ। প্ৰথম ইয়াতে মুণ্ডা আছে, মুণ্ডাই বহুত ভালকৈ জানে আৰু একদম প্ৰথম সময়ৰ মানুহ। তাৰপিছত আহি গ'ল মোৰ কথা। মই এতিয়ালৈকে যিটো চাকৰি কৰি আছোঁ, মই কলেজ শিক্ষক, আৰু সেই শিক্ষকতা মই চাকৰিটো পাইছিলোঁ মোৰ অকল এই ছাবজেক্টটোত মই মাষ্টাৰ্ছ হোৱাৰ কাৰণে। মোৰ কাৰণে ৰাখি থোৱাৰ নিচিনা হৈছিলে। তাৰমানে এতিয়াও কলেজবিলাকত ভেকেঞ্চি আছে যে ফাইন আৰ্টছ পঢ়ি যে মানুহে একেই কথা BSc, BA, MA আৰু তেনেকৈ নেট দিব পাৰে, PhD কৰিব পাৰে, আৰু যদি তাৰ ওপৰতো কিবা পঢ়িম বুলি ভাবিছে সেইখিনি কৰিব পাৰে। মানুহৰ কিন্তু সেই বস্তুটো এতিয়াও বিশ্বাসটো কম আছে যে আমাৰ ল'ৰা ছোৱালীয়ে কি কৰিব। সেইকাৰণে মোৰ নিজৰ ল'ৰায়ো, সন্তানেও ফাইন আৰ্টছ লৈছে এইবাৰ। মেট্ৰিক সি ভালকৈ পাছ কৰিছে। বেলেগ এটা ছাবজেক্ট ল'ব পাৰিলেহেঁতেন, কিন্তু ফাইন আৰ্টছ ল'ম বুলি কোৱাৰ কাৰণে আমি অকণো তাক বাধা বিঘিনি কৰা নাই। প্ৰথমতে নিজেই প্ৰথমতে এক্সাম্পল হ'ব লাগিব, তাৰপিছতহে বেলেগক ক'ব পাৰিম আপোনালোকে কৰক, ল'ৰা ছোৱালীক আগবঢ়াই দিয়ক। আৰু বিভিন্ন বিভাগত ফাইন আৰ্টছৰ বহুত জব আছে, কিন্তু আমাৰ মানুহে সেই বস্তুবোৰ নাজানে আৰু বিশ্বাসত ল'ব পৰা এতিয়াও হোৱা নাই অসমত। গতিকে কথা সেইটো। আৰু ইয়াৰ আগত মই কলেজ শিক্ষক হোৱাৰ পূৰ্বে আৰু 2টা চাকৰি কৰিছিলোঁ। এটা হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰী অফ টেক্সটাইল, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত। সেইটোও মই ফাইন আৰ্টছ ডিপাৰ্টমেণ্টতে কৰিছোঁ আৰু পঢ়োৱাৰ কাৰণে পাইছিলোঁ। আৰু তাৰপিছতো মই কেভিত নগাঁৱত মই চাকৰি কৰিছিলোঁ দীঘলীয়া সময়, সেইটোও মই ফাইন আৰ্টছৰ কাৰণেই চাকৰি পাইছোঁ। গতিকে 3টা চাকৰি মই এই 2টা সলাই আৰু 3য় নম্বৰত এইখিনি কিন্তু মই ফাইন আৰ্টছৰ কাৰণে কৈছোঁ। ইয়াৰ বাহিৰেও মোৰ পলিটিকেল চায়েন্সতো মাষ্টাৰ ডিগ্ৰী আছে আৰু অসমীয়াতো আছে, কিন্তু মই চাকৰি কিন্তু এইটো ছাবজেক্টৰ কাৰণেহে পাইছোঁ। এইটো কাৰণে ক'লোঁ, মোক জহাবৰ কাৰণে নহয়, আপোনালোকৰ যাতে বিষয়টোৰ প্ৰতি এটা বিশ্বাস সোমায়, সেইটো কাৰণেহে মই আজি অৱগত কৰিলোঁ। তাৰপিছত মোৰ বহুত কষ্ট, ফাইন আৰ্টছ পঢ়িবলৈ যাওঁতে আমাৰ সময় নিদিছিলে। মায়ে হোটেলত মাতৃসকলৰ কিমান গুৰুত্ব থাকে মই সেই কথাটো ক'বলৈ গৈছোঁ। পিতৃসকলটো ছাপৰ্ট খালী, কিন্তু গুৰিটোৱে হৈছে মাক। মায়ে মানে লৈ গৈছিলে আৰু দেউতাই দিয়া নাছিলে পঢ়িবলৈ, মানা কৰিছিলে। মানে দেউতাই কৈছিলে যে তই পঢ়াত ভাল, MA পঢ়, আৰু এনেকুৱা ধৰণৰ কথা, আৰু যিটো সাধাৰণ মানুহে ভাবে, পলিটিকেল চায়েন্সত মাষ্টাৰ ডিগ্ৰী কৰ, গুৱাহাটী ইউনিভাৰ্চিটিলৈ যা। তাৰপিছত মায়েতো বহুত মোৰ মন আছিলে, লৈ গৈ পেলাই তাতে আমি হোষ্টেল পোৱা নাছিলোঁ কাৰণে হোটেলত ৰাখি পেলাই আমি দিনটো মায়ে ভাড়াঘৰ বিচাৰে আৰু মই মানে হেৰি কৰোঁ, ক্লাছলৈ যাওঁ ফাইন আৰ্টছ পঢ়ি থাকোঁতে। গতিকে সেইটো সময়ৰ 97ত মই গৈছোঁ, 97-98ত। সেইটো কম কথা নহয়। মানুহে সাহস কৰি, এগৰাকী মহিলাই যে সাহস কৰি পেলাই ঘৰখনক চেলেঞ্জ কৰি গৈ পেলাই। তাৰ আগতো মোৰ বহুত কথা আছে। মই সেইটো সময়ত বিহু নচাটো এটা খুব সামাজিকভাৱে গ্ৰহণযোগ্য নাছিলে, কিন্তু মায়ে মানে সেই সময়তে ইয়াতে গোটেই ল'ৰাবিলাক 8-9টা ল'ৰা, খোৱা বোৱা, এইখিনি গোটেইখিনি কথা মই যে সঁচা কৈ আছোঁ। মুণ্ডা আছে, মুণ্ডাই জানে, মানে মুণ্ডাই গোটেই আদিৰ পৰা অন্তলৈকে চব জানে আমাৰ কথা। গতিকে সেই বিহুৰ এটা গ্ৰুপ ৰাখি 1 মাহ খুৱাই বোৱাই ছোৱালীক প্ৰেক্টিছ কৰিবলৈ দি, আকৌ ৰাতি টোপনি ক্ষতি কৰে। দিনত মায়ে চাকৰি কৰে, স্কুললৈ যায়, টোপনি ক্ষতি কৰি আকৌ লৈ গৈ পেলাই মোক নচুৱাই ৰাতিটো। আকৌ মই প্ৰাইজ চাইজ পাই আহোঁ ৰাতিপুৱা সময়ত, দেউতাহঁত তেতিয়া উঠে খোৱাৰ পৰা, তেনেকুৱা ধৰণৰ কথা। তাৰপৰি বৰগীতো সত্ৰীয়াও শিকিছিলোঁ, সত্ৰীয়াও বহুতখিনি। কিন্তু শেষত আপোনালোকে এইটো নাভাবিব যে আমাৰ ল'ৰা ছোৱালী আজি আৰ্ট স্কুল যাব মন কৰিছে, কাইলৈ মন নকৰিবও পাৰে। এনেও 7-8ত সিহঁতৰ ৰুচিবিলাক সলনি হয়, 6-7-8ত। গতিকে এইটো নাভাবিব, মানে টানি টুনি আনি দেওবাৰে যে ৰামায়ণ দিয়ে, একদম আৰ্ট স্কুল যাব মন নাযায় আৰু ঠেনঠেনাই পেনপেনাই থাকোঁ। তাৰপিছত মায়ে একদম এনেকুৱা কাৰা শাসন, যা বুলিছোঁ যা, মানে এনেকুৱা আৰু যা, একদম যাবই লাগিব। তাৰপিছত সেইটোত কিমানখিনি কৰিছিল, ষ্ট্ৰিক্ট আছিল কাৰণে চাগে এতিয়া কিবা এটা কৰি পেলাই খাব পাৰিছোঁ। আৰু আপোনালোকক মই এটাই কথা কওঁ, অভিভাৱকসকলক ধৈৰ্য নেহেৰুৱাব।
একদম ধৈৰ্য নেহেৰুৱাব, বহুত বেছি ধৈৰ্যৰ প্ৰয়োজন। মই নিজৰ ল'ৰাৰ ক্ষেত্ৰতো গম পাইছোঁ, মানে বহুত বেছি ধৈৰ্যৰ প্ৰয়োজন। তেওঁলোকে খুব সলনি হৈ থাকিব। আৰু এতিয়াতো মোবাইল, আজি 10 বছৰ মই কলেজত থাকি গম পাওঁ ছাত্ৰ ছাত্ৰীসকলৰ, মানে 5 বছৰ, 10 বছৰটো মই বাদেই দিলোঁ, 10 বছৰত বহুত চেঞ্জ হৈছে। এই 5 বছৰত এনেকুৱা ধৰণৰ এটা চেঞ্জ হৈছে যোনটো মানে ভয়ানক। মানে মই ভাবি নাপাওঁ কি ক'ম, গালি পাৰিম নে ল'ৰাক, মানে মৰমেৰে ক'ম নে, মৰমেৰে ক'লেও মানে ইমানখিনি নোৱাৰি সহ্য কৰিব। আমি সেইটো জেনেৰেশ্যনৰ নহয়, ইমানো বেছি সহ্য কৰিব নোৱাৰোঁ, আৰু গালি পাৰিলেও একদম বিৰূপ। গতিকে আপোনালোকে ভাবে যে মোবাইল ফোনটো চাই থাকে বা বহুত সময় নষ্ট কৰে, কথা নুশুনে, সেইটো কিন্তু আপোনালোকে ফলটো পাব। বেছি সময় আপোনালোকে এংগেজ ৰাখক, চিত্ৰশিল্পী হওক বা নহওক, আৰ্ট লাইনত যাওক বা নাযাওক, মানে এটা কথাই কৈছোঁ। আৰু ৰুচি পৰিৱৰ্তন হৈ হৈ সিহঁতে নিজে চিলেক্ট কৰিব যে মই এইটো লাইনতে যাওঁ, এইটো লাইনতে পঢ়োঁ। গতিকে আপোনালোকে মোৰ ওপৰত ভৰসা ৰাখক, অনুষ্ঠানৰ ওপৰত ভৰসা ৰাখক, বিষয়টোৰ ওপৰত ভৰসা ৰাখক। আৰু যিসকল গণ্যমান্য ব্যক্তি ইয়াতে বহি আছে, জ্যোতি বাইদেউ নিজে প্ৰফেচাৰ কলেজৰ, আৰু ছোৱালীক কিন্তু ফাইন আৰ্টছ পঢ়িব পঠাইছে, ডিজাইনিঙত পঢ়ি আহিছে, নিপ্টত। তাৰপিছত আমাৰ মনিজা নাছৰিনৰ দেউতাক আছে, 2টা সন্তানকে আমাৰ বিদ্যালয়ত দিছিলে। মুণ্ডাৰ ল'ৰা ইয়াৰ পৰা পাছ কৰিছে। তাৰপিছতে তেনেকৈ আৰু বহুত পুৰণা অভিভাৱক, আমি বহুতকে কণ্টেক্ট কৰিব নোৱাৰিলোঁ আজি অনুষ্ঠানটো সৰুকৈ কৰিম বুলি। 25 বছৰীয়া অনুষ্ঠান এটা আমি ডাঙৰকৈ কৰিম বুলি আশা ৰাখিছোঁ, আৰু সকলোৰে সহায় সহযোগিতা হ'লে আমি ডাঙৰকৈ বেলেগ অডিটৰিয়ামত এটা অনুষ্ঠান কৰিম। মোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলকো মই নিমন্ত্ৰণ কৰি আনিম। এইখিনিকে কৈছোঁ, আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু শেহতীয়াকৈ মই নিপেন শইকীয়াক ধন্যবাদ জনাইছোঁ। তেখেতে বহুত কষ্টৰে, বহুত একাগ্ৰতাৰে অনুষ্ঠানটোত, মই কেতিয়াবা বাদেই দিয়া আৰু এইটো মোৰ অসহ্য লাগিছে এনেকৈ কওঁ, এইবিলাক বন্ধ কৰা আৰু স্কুল দেওবাৰটো শান্তিৰে থাকোঁ। তেওঁ নাই নহয় বা যেনে তেনে হ'লেও মানে জীয়াই ৰাখে আৰু পানী এটোপা দি। গতিকে এইখিনিকে কৈ পেলাই মই সামৰণি মাৰিলোঁ। সকলোলৈকে মই পুনৰবাৰ ধন্যবাদ জনাই মোৰ ক'বলগীয়াখিনি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ। আমাৰ মাজে মাজে আমাৰ কিছু সম্বৰ্ধনা অনুষ্ঠান চলি থাকিব। এইবাৰ আমি আকৌ এটা সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ মাজত আছে এই অঞ্চলৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী আৰু আমাৰ এইখন বিদ্যালয়ৰ এগৰাকী অভিভাৱক, প্ৰাক্তন বুলি নকওঁ, তেওঁ আজিও অভিভাৱক হৈয়ে আছে। অকল ছাত্ৰ ছাত্ৰী বুলিয়ে নহয়, আমাৰ কিবা এটা সুবিধা অসুবিধা হ'লেও আমি যিগৰাকী ব্যক্তি প্ৰথমে কাষ চাপোঁ, সেইগৰাকী ব্যক্তি হৈছে আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ বিপুল চন্দ্ৰ শইকীয়া। মই বিপুল চন্দ্ৰ শইকীয়াক আমাৰ মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। এইগৰাকী ব্যক্তি, তেওঁ একমাত্ৰ পুত্ৰ হৃদয়জ্যোতি শইকীয়া আমাৰ স্কুলৰ পৰা খুব সুখ্যাতিৰে পাছ কৰি গৈছে। তেওঁ খুব ধুনীয়া ছবি আঁকিছিলে, আৰু সেইগৰাকী ছাত্ৰ আজি, আৰু সেইগৰাকী পিতৃ। আৰু এই বিপুল চন্দ্ৰ শইকীয়াক আমাৰ বিশেষকৈ ডিমৰগুৰি অঞ্চল বা নগাঁও অঞ্চলত চিনি নোপোৱা মানুহ নাই। তেওঁ এগৰাকী প্ৰতিটো অনুষ্ঠানতে, আমাৰ আমি পাতাই হওক বা বেলেগে পাতাই হওক, প্ৰতিটো অনুষ্ঠানতে তেওঁ এটা আগভাগ লৈ সেই অনুষ্ঠানটোক নিজৰ নিচিনাকৈ তুলি ধৰে। আৰু সেই বিপুল চন্দ্ৰ শইকীয়াদেৱক এখন ফুলাম গামোচাৰ আদৰণি জনাবলৈ আমাৰ শিক্ষক নৱজ্যোতি বৰাক অনুৰোধ জনালোঁ। ধন্যবাদ। এইবাৰ আমাৰ মাজত গীত পৰিৱেশন কৰিব স্মৃতিৰাণী ভূঞা। তেওঁক আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ। তোমাকে আগতেই যে মই কৈছোঁ সাজু হৈ থাকিবা বুলি, অকণমান এইটো কাৰণে যাতে আমাৰ সময় আৰু নষ্ট নহয়, সেইটোৰ প্ৰতি লক্ষ্য ৰাখি। চুনা কৰে ৰাতি বতাহত বিয়পি, ফুলৰে পাহিতে তোমাৰে হাঁহিতে দেখা যেন লাগিল। জোনা কৰে
প্ৰেমৰে পাঞ্চৈ ঘাটতে চাপিল চিকুনে চেনেহত তোমাৰে কাষলে মন্তি উৰিল গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত গধূলি গোপালে উজ্বলি উঠিল ৰিণিকি তোমাৰে মাতি দূৰণি সৰকি ৰাতিৰে বাহিতে শুনা যেন লাগিল ৰিণিকি তোমাৰে মাতি দূৰণি সৰকি ৰাতিৰে বাহিতে শুনা যেন লাগিল মনৰে লিহিৰি বনৰে সুহুৰি তোমাকে ধিয়াৰ উজনিয়া গুচি উৰা যে মাৰিল গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত গধূলি গোপালে উজ্বলি উঠিল থেংক ইউ ধন্যবাদ স্মৃতি ৰাণী ভূঞা। তোমাৰ কণ্ঠই আমাৰ এই পৰিৱেশটো জীপাল কৰি তুলিলে, অশেষ ধন্যবাদ। আমাৰ ইয়াৰ পিছৰ যিগৰাকী পৰিৱেশক প্ৰান্তিকা শইকীয়াক তেওঁ নৃত্য পৰিৱেশন কৰিবলৈ অনুৰোধ জনালোঁ আৰু তেওঁ মিউজিকটো
ধন্যবাদ প্ৰান্তিকা। শ্ৰীযুত মইনুল হক ডাঙৰীয়াক সমৰ্ণনা পত্ৰ প্ৰদান কৰিবলৈ পল্লৱী শৰ্মাক অনুৰোধ জনালোঁ। প্ৰান্তিক ফটোখন ল'বা। আমাৰ মাজত উপস্থিত থকা শ্ৰীযুতা জ্যোতিমণি ডেকা বাইদেউক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিবলৈ পল্লৱী শৰ্মাক অনুৰোধ জনালোঁ। আমাৰ মাজত উপস্থিত থকা শ্ৰীযুত বিপুল চন্দ্ৰ শইকীয়াক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিবলৈ পল্লৱী শৰ্মাক অনুৰোধ জনালোঁ। আজি আমাৰ মাজত আৰু কেইগৰাকীমান বিশিষ্ট অতিথিক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেওঁলোক যদিও আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পিতৃ মাতৃ বা অভিভাৱক, আমাৰ উদ্দেশ্য এইটোৱে যে তেওঁলোকে এনেকুৱা এটা সময়ত আমাক সংগ দিছিলে যে আমাক ইতিমধ্যে পল্লৱী শৰ্মাই কৈ গৈছে যে ক'ভিডৰ আগৰ সময়ছোৱাত আমাৰ যিমানখিনি ষ্টুডেণ্ট আছিলে, ক'ভিডৰ পিছত সেই ষ্টুডেণ্ট একেবাৰে জিৰ' পৰ্যায়লৈ গুচি গৈছিলে। শ শ ষ্টুডেণ্ট আছিলে আমাৰ। তাৰ বহুতো ষ্টুডেণ্টে আমাৰ বছৰ বছৰ ধৰি ফিজ দিব থাকি গৈছিলে। বহুতো ষ্টুডেণ্টে আমাক কোনো খা খবৰ নিদিলে। কোনো খা খবৰ নিদিয়াকৈ আমাৰ সেই স্কুলখন মৰি গ'ল হয়। 2-3জন মান ষ্টুডেণ্ট বা 2-3জন মান গাৰ্জেণ্টে লগ লাগি আমাক সেইখিনি আস্থা ৰাখি বিশ্বাস ৰাখি তেওঁলোকে আগুৱাই আহি আমাক স্কুলখন খুলিবলৈ প্ৰেৰণা যোগালে। আমি তেওঁলোকক পাহৰিব নোৱাৰোঁ। তেওঁলোকৰ কেইবাটাও সন্তান আমাৰ ইয়াৰ পৰা ইজনৰ পিছত সিজনকৈ পাৰ হৈ গৈ আছে। আমাৰ মাজত আজিও তেওঁলোকে আছে ঢাল ৰূপে যে আপোনালোকে স্কুলখন আগবঢ়াই লৈ যাওক। মাজতে স্কুলখনৰ ফাউণ্ডেশ্যনৰ কাম হৈছিলে, তেতিয়া স্কুলখন কদৰ্যময় পৰিৱেশ এটা হৈ গৈছিলে। তেতিয়াও বহু আমাৰ ষ্টুডেণ্ট ওলাই গুচি গ'ল, কিন্তু সেইসকল গাৰ্জেণ্টে আমাক লগ নেৰিলে। যাৰ কাৰণে আজি আমি লাভত আছোঁ নে লোকচানত আছোঁ আমি কোনো ধৰণৰ হেৰিয়ে নকৰোঁ, চিন্তাই নকৰোঁ। আমি সেইসকল গাৰ্জেন, সেইসকল ষ্টুডেণ্টৰ মুখলৈ চাই আমি স্কুলখন চলাই আছোঁ আৰু কোনোদিন পিছ নুহুহকো। যেতিয়ালৈকে আমাৰ বেমাৰ আজাৰ হৈ মৃত্যুবৰণ নকৰোঁ আমি স্কুলখন চলাই যাম। সেই ষ্টুডেণ্টসকল, সেই গাৰ্জেনসকলৰ মানে আমাৰ ওপৰত ৰখা বিশ্বাস আৰু আস্থাৰ ওপৰত নিৰ্ভৰ কৰি। ইয়াৰ পিছত আমাৰ তেনেকুৱা কিছু সংখ্যক গাৰ্জেন আছিলে। তাৰ মাজত আমাৰ আছে দেৱকান্ত তামুলীদেৱ। তেখেতক আমি মঞ্চৰ সন্মুখলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ। দেৱকান্ত তামুলীদেৱক এখন ফুলাম গামোচাৰে নৱজ্যোতি বৰাক আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। দেৱকান্ত তামুলীদেৱক এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিবলৈ পল্লৱী শৰ্মাক অনুৰোধ জনালোঁ। ধন্যবাদ। আমাৰ ইয়াৰ ঠাইৰ অভাৱত আমি আটাইকেইজন অতিথিক আমি সন্মুখত বহাব নোৱাৰাৰ কাৰণে দুখ প্ৰদান কৰিছোঁ। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত আছে জয়ন্ত হাজৰিকা। আছেনে? ধন্যবাদ উপস্থিত থকাৰ বাবে। জয়ন্ত হাজৰিকাদেউ তেওঁৰ এগৰাকী জীয়ৰী ইতিমধ্যে আমাৰ স্কুলৰ পৰা ওলাই গৈছে। তাৰপিছত দ্বিতীয়গৰাকী জীয়ৰী আছে। তেওঁ আমাৰ মাজত সদায় থাকি আমাক সাহস প্ৰদান কৰি এই স্কুলখন চলি যোৱাত সহায় কৰি আহিছে। তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ নৱজ্যোতি বৰাক অনুৰোধ জনালোঁ। এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিবলৈ পল্লৱী শৰ্মাক অনুৰোধ জনালোঁ। ধন্যবাদ। আৰু এগৰাকী আছিলে, তেওঁ ইতিমধ্যে আহি নাপালে, এই প্ৰবোধ চন্দ্ৰ বৰা। আৰু ইয়াৰ পিছৰগৰাকী হ'ল মৃদুলা বৰা। আহিছে নেকি? মৃদুলা বৰা আহিছেনে? নাই অহা। তাৰপিছত আহিছে আমাৰ আৰু এগৰাকী অভিভাৱক অজিত শইকীয়া। তেওঁক মঞ্চৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনালোঁ। এখন ফুলাম গামোচাৰ আদৰণি জনাবলৈ নৱজ্যোতি বৰাক অনুৰোধ জনালোঁ। এখন সম্বৰ্ধনা পত্ৰ প্ৰেৰণ কৰিবলৈ পল্লৱী শৰ্মাক অনুৰোধ জনালোঁ। ইয়াৰ পাছৰ গৰাকী ৰেণু শইকীয়া, তেওঁকো আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ। সম্বৰ্ধনা পত্ৰ প্ৰেৰণ কৰিব আৰু নৱজ্যোতি বৰাক এখন গামোচাৰে আদৰণি জনাব অনুৰোধ জনালোঁ। এই দুগৰাকী ধন্যবাদ
স্বামী স্ত্ৰী দেই, কিন্তু আমি স্বামী স্ত্ৰী হিচাপে আমি হেৰি কৰা নাই, আমাৰ সহযোগী আমাৰ সতীৰ্থ বুলি তেওঁলোকক সদায় গণ্য কৰোঁ। আমাৰ কিবা এটা অনুষ্ঠান হ'লে তেওঁলোক দুয়োগৰাকীয়ে, তেওঁলোকৰ সন্তানো আমাৰ ইয়াতে পঢ়ি আছে, তেওঁলোক দুয়োগৰাকীয়ে উঠি পৰি লাগে, কি ধৰণে আমি সহায় কৰিব পাৰোঁ, কি ধৰণে কি কৰিব পাৰোঁ, হাতে কামে লাগি দিয়ে। গতিকে এইসকল গাৰ্জেণ্টক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু এইটো অৰ্থ নহয় যে বাকী নতুন যিসকল আছে তেওঁলোক সমানে আমাৰ কাৰণে পূজনীয়। আপোনালোকে কোনো মনত বিশুদ্ধ ভাৱ নাৰাখিব যে এইসকলক আমি পাহৰিব নোৱাৰোঁ, আপোনালোকক পাহৰিব নোৱাৰোঁ। আপোনালোকক সদায় সহযোগ লাগিব, সদায় উৎসাহ যোগাই যাব লাগিব। আমি সকলোকে এই ধৰণে আজি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। ভৱিষ্যতেও আপোনালোকে এইদৰে থাকিব লাগিব, তেতিয়াহে আমাৰ এই উঠি অহা প্ৰজন্মক আমি আগুৱাই লৈ যাব পাৰিম। কিন্তু ইয়াত আমি কোনোবা অভিভাৱকসকলে আমি ওপৰলৈ গৈ লাভ নাই। আমাৰ চিন্তা হয় এইটো উচিত যে আমি এই অঞ্চলৰ আমাৰ এই স্কুলখনৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ এটা সঠিক দিশত আগুৱাই লৈ যাব পাৰোঁ। মনত ৰাখিব, বৰ্তমান চৰকাৰে কিন্তু যিটো স্কিল ডেভেলপমেণ্ট, যিটো প্ৰতিভা, এক্সট্ৰা প্ৰতিভা, সেই প্ৰতিভাখিনি কিন্তু খুব মন দি আছে। তাৰ কাৰণে বহুত কোৰ্চ ইতিমধ্যে তৈয়াৰ কৰিছে। গতিকে সেইখিনিত অকল পঢ়াত চোকা হ'লেই নহ'ব। যিটো একাডেমিক লাইন, সেই একাডেমিক লাইনত আজিকালি সব ল'ৰা ছোৱালীয়ে চোকা, কিন্তু যাৰ য'ত প্ৰতিভা আছে, কাৰোবাৰ আৰ্টত আছে, কাৰোবাৰ সংগীতত আছে, কোনোবা ডান্স কৰে, তো সেইবিলাক আপোনালোকে উলিয়াই ল'ৰা ছোৱালীবোৰ আগবঢ়াই লৈ যাব লাগিব। আৰু সেই আগবঢ়াই লৈ যাবলৈ বিচাৰোঁতে আমাৰ যিখিনি লক্ষ্য আৰু উদ্দেশ্য, তাতো আপোনালোকে সমানে আগবাঢ়ি আহি আমাক সহযোগ কৰিব লাগিব। তেতিয়াহে আমাৰ নতুন প্ৰজন্ম আগবাঢ়ি যাব পাৰিব। ইয়াৰ পিছত আছে গীত পৰিৱেশন কৰিব টুইংকল শইকীয়া।
ধন্যবাদ টুইংকল। এইবাৰ আমাৰ মাজত উপস্থিত থকা মুখ্য অতিথি মইনুল হক ডাঙৰীয়াক আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য দুআষাৰমান বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনালোঁ। সন্মানীয় আজিৰ এই ৰামধেনু কলা নিকেতনৰ যি বাৰ্ষিক অনুষ্ঠান আৰু প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠান, এই অনুষ্ঠানত উপস্থিত থকা মুখ্য অতিথিসকল আৰু এই অঞ্চলৰ সমূহ যিসকলে এইখন বিদ্যালয়ৰ লগত জড়িত, এই ৰামধেনু কলা নিকেতনৰ যিসকল অভিভাৱক সকলো আৰু এইখন বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আহি এইখন বিদ্যালয়ৰ এই যিটো ৰূপটো দেখা পালোঁ, ৰাতিপুৱাই এই ছাত্ৰ ছাত্ৰীখিনিৰ যিটো আগ্ৰহ আৰু যি তেওঁলোকে আগ্ৰহেৰে লগাই থোৱা ছবিখিনি দেখি আপ্লুত হৈছোঁ। সঁচাকৈয়ে অতি প্ৰশংসনীয়। এইখন বিদ্যালয়ৰ যিটো প্ৰচেষ্টা, তাক অকণমান নোকোৱাকৈও থাকিব নোৱাৰোঁ। বিশেষকৈ এইখন বিদ্যালয়ৰ পৰা বহুত ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱনৰ প্ৰতিভা লৈ ওলাই গৈছে। এইখন ৰামধেনু যিখন কলা নিকেতন, ৰামধেনুৰ 7টা ৰং যেনেকৈ লুকাই থাকে, সেই 7টা ৰং প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱনত এই ৰংটো বিচ্ছুৰিত হৈ পেলাই যাতে নিজৰ জীৱনত ল'ব পাৰে, সেই দিশেৰে তেওঁলোক আগুৱাই গৈছে। আৰু দুই এজনৰ বিষয়ে মই জানো যে তেওঁলোকে এইখন বিদ্যালয়ৰ পৰা লোৱা যিটো তেওঁলোকে অৰ্হতা লৈ গৈছে, এই অৰ্হতাৰ দ্বাৰা তেওঁলোক কিন্তু সফল হৈছে। যিখিনি কথা আজি পল্লৱী শৰ্মাই যিখিনি কথা ক'লে, সেইখিনি কথা মই মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ যে সঁচাকৈয়ে এইখন বিদ্যালয়ৰ বা এনেকুৱা আৰ্ট স্কুলবিলাকৰ জৰিয়তে ছাত্ৰ ছাত্ৰীখিনি আগুৱাই গ'লে নিশ্চয় সফল হ'ব আৰু সঠিক বাটেৰে আগুৱাই যাব। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন বিদ্যালয়ত পঢ়ে। ইয়াত থকা কলা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকল বিভিন্ন বিদ্যালয়ত পঢ়ে। সেই বিদ্যালয়ৰ জৰিয়তে তেওঁলোক যেতিয়া আগবাঢ়িব, ছাত্ৰ ছাত্ৰীৰ এটা ভৱিষ্যত আছে, সেই ভৱিষ্যতৰ বাট তেওঁলোকেও দেখুৱাব, কোনো কথা নাই। কিন্তু প্ৰাথমিক যিটো দিশ মই ক'লোঁ যে প্ৰাথমিক অৱস্থাত এই ছাত্ৰ ছাত্ৰীখিনি একেবাৰে সৰু অৱস্থাত যেতিয়া সৰু অকণিহঁত যেতিয়া ইয়ালৈ আহে, আহিয়েই তেওঁলোকে এটা জীৱনৰ বাটৰ এটা লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে, এটা ৰাস্তা বিচাৰি উলিয়াব পাৰে। সুকুমাৰ কলাৰ জৰিয়তে এই যিটো কলা বা প্ৰতিভা সকলো শিশুৰে আছে, জন্মগতভাৱে আছে, কিন্তু কাৰোবাৰ হয়তো এইটো চাইডে বেছি, কাৰোবাৰ সেইটো চাইডে বেছি, কিন্তু সেয়া প্ৰতিফলিত হ'বৰ কাৰণে একোখন বিদ্যালয়ৰ জৰিয়তে একোজন ইনষ্ট্ৰাক্টৰৰ জৰিয়তে তেওঁলোকে জখলা বগাই যোৱা দি যাব পাৰে। এইখন বিদ্যালয়ে যেতিয়া কৰোণা কালত অকণমান নিষ্প্ৰভ হৈছিলে, কৰোণা কাল হৈছে এনেকুৱা এটা কাল, আমি যেনেকৈ এটা কেতিয়াবা বেয়া সপোন দেখোঁ, সেই বেয়া সপোনৰ নিচিনা এটা কাল আছিলে, যিটো সময়ত চব বস্তু ম্লান পৰি গৈছিলে। এই উৰি ফুৰা পখিলাৰ নিচিনা আমাৰ এই সৰু সৰু ল'ৰা ছোৱালীবিলাক তেতিয়া বন্দীশালত সোমাই গৈছিলে। তেওঁলোকৰ মনবোৰ কেনেকুৱা হৈছিলে, আমি অকণমান কল্পনা কৰিব পৰা নাছিলোঁ যে এই পখিলাবোৰৰ কি হ'ব। কিন্তু সময়ৰ সোঁতত যেনিবা তেওঁলোকৰো মন মুকলি হ'ল। কিন্তু কৰোণায়ো কিন্তু আমাক কিবা এটা শিকাই থৈ গৈছে, আমাক কিবা এটা শিক্ষা দি গৈছে, যাৰ জৰিয়তে আমি বহুত কিবা কিবি শিকিবলৈ পালোঁ। আৰু এই ছাত্ৰ ছাত্ৰীখিনিয়ে ভৱিষ্যত জীৱনত যে উজ্জ্বল হ'ব, সেয়া মই অন্তৰেৰে কামনা কৰিলোঁ। যিসকল লোকে কবিতা লিখে, গল্প লিখে, তেওঁলোকে একোজন এই কলাৰ সাধক। কবিতাই হওক বা অন্য গল্প নাটক যিয়েই আছে, সকলোতে সোমাই আছে সুকুমাৰ কলা। আৰু এই সৰু সৰু ল'ৰা ছোৱালীখিনি, এই ছাত্ৰ ছাত্ৰীখিনিয়ে শিকি গৈ অৱশেষত একোজন কবি সাহিত্যিক এওঁলোকো হ'ব।
ছবি তেওঁলোকে আঁকে, বিলত পদুম ফুল ফুলি আছে। কবিয়েও সেই একে গীতকে গায়, বিলতে ফুলিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল। সেই গীতটোকে এই সৰু সৰু ল'ৰা ছোৱালীবিলাকে সেয়া ছবি আঁকি দেখুৱায়। আৰু ছবিৰ ভাষা হৈছে সাৰ্বজনীন। সাৰ্বজনীন মানে চবে বুজি পায়। আজি জাপানৰ ল'ৰা ছোৱালীয়ে জাপানী ভাষাত কথা ক'ব, আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে অসমীয়াত কথা ক'ব, এজনে এজনৰ ভাষা বুজি নাপাব পাৰে। কিন্তু জাপানৰ ল'ৰা ছোৱালীয়ে যি ছবি আঁকিব, আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে যি ছবি আঁকিব, ছবিখন দেখিয়েই পৃথিৱীৰ সমূহ ল'ৰা ছোৱালীয়ে সেই ভাষাটো বুজি পাব। ছবিৰ ভাষা সাৰ্বজনীন। ছবি দেখিয়েই মনৰ ভাৱ, ছবিৰ জৰিয়তে শিশুৱে বা ডাঙৰেই হওক যিটো মনৰ ভাৱ প্ৰকাশ কৰে, সেই মনৰ ভাৱটো প্ৰত্যেকেই বুজি পায়। তাত কোনো ইংৰাজী, অসমীয়া, হিন্দী আদি ভাষা যে একেবাৰে বহুত শিকিব লাগিব তেনেকুৱা কোনো কথা নাই। ইলোৰা অজন্তাৰ মূৰ্তিবিলাক দেখিলেই তাত থকা ছবিৰ জৰিয়তে মায়া মমতাৰ বিষয়ে গম পোৱা যায়। সেই ছবিবিলাক একো একোটা শিল্পৰ আদৰ্শ আৰু চিৰদিন সেয়া জাগ্ৰত হৈ থাকে। আজি আহিয়ে দেখিছোঁ আমাৰ ল'ৰা ছোৱালীসকলে যিখিনি ছবি আঁকিছে, বিভিন্ন ধৰণৰ, ক'ৰবাত লবিতা দেখিছোঁ, ক'ৰবাত মাজুলী, এনেকুৱা যিখিনি দেখিলোঁ। লবিতা এটা সময়ত ৰেডিঅ'ত শুনিছিলোঁ নাটক, যিখন জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ। সেই নাটকৰ জৰিয়তে যিখিনি এই ছবিখনত তেওঁলোকে সেই কাহিনীৰ কিবা এটা অংশ তেওঁলোকে প্ৰকাশ কৰিব বিচাৰিছে, যিটো এই ছবিৰ জৰিয়তে প্ৰকাশ কৰাৰ লগে লগে বুজি পাইছোঁ যে মোৰ মনত পৰি গৈছে যে এটা সময়ত প্ৰায় ৰেডিঅ'ত শুনি থকা নাটকৰ সেই অংশখিনি যিখিনি মই শুনিছিলোঁ। মাজুলীৰ বিষয়ে ইয়াত যিখিনি ছবি মই দেখিছোঁ, মাজুলী ছবিখনো তেনেকুৱা প্ৰস্ফুটিত হৈছে, বা অন্যান্য যিবিলাক ছবি আছে, প্ৰত্যেক ছবিয়ে মুহূৰ্ততে আপোনাৰ স্মৃতিত জাগ্ৰত কৰিব যে আপুনি ক'ত দেখিছিলে, কি শুনিছিলে আৰু কি কৰিছিলে, সেয়া আপোনাৰো মনলৈ আহি যাব। আৰু সেয়া প্ৰস্ফুটিত হয় এই ছবিৰ জৰিয়তে। ছবি এতিয়া অতি প্ৰাচীন কালৰ পৰাই মানুহে, প্ৰথম যেতিয়া ভাষা আৱিষ্কাৰ হোৱাই নাছিল তেতিয়াৰ পৰাই মানুহে ছবিৰ জৰিয়তেহে মনোভাৱ প্ৰকাশ কৰিছে। এটি শিশুৱে ছবি আঁকি নিজৰ মনোভাৱ, যেতিয়া কান্দি থকা ছবি এখন মই ক'ৰবাত দেখিছিলোঁ, চকু পানীৰ টোপাল কেইটামান এনেকৈ পৰি থকা দেখুৱাইছে। দেখে বুজা গৈছে যে এই শিশুটোৱে কিবা নোপোৱাৰ কাৰণে কান্দিছে। সেই ছবি প্ৰস্ফুটিত হয় শিল্পীৰ হাতত। এই সৰু সৰু ল'ৰা ছোৱালীখিনি শিল্পী, তেওঁলোক ভৱিষ্যতে একোজন শিল্পী হ'ব। শিল্পী মনৰ অধিকাৰী তেওঁলোক। শিল্পীৰ যিটো গুণ, সেয়া তেওঁৰ এই শিশুসকলৰ অন্তৰত আছেই, তেওঁলোকৰ প্ৰতিভাত আছেই। খালি এইখিনি আমি বাহিৰলৈ উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগিব। আমাৰ এইবিলাক বিদ্যালয়, যিখিনি বিদ্যালয় মানে সুকুমাৰ কলাৰ লগত জড়িত, আমাৰ যিখন ৰামধনু কলা নিকেতন, এইখনৰ জৰিয়তে এই ছাত্ৰ ছাত্ৰীখিনি আগবাঢ়ি যাব বুলি মই আশা ৰাখিলোঁ। আৰু মই বেছি দীঘলীয়া একো নকওঁ, শেষত কওঁ যে এই ছাত্ৰ ছাত্ৰীখিনিয়ে এই ৰামধনু কলা নিকেতনৰ জৰিয়তে আগবাঢ়ি যাওক আৰু নিজৰ জীৱনত এই ৰামধেনুৰ যিটো ৰং আছে, 7টা ৰং নিজৰ জীৱনত বিচ্ছুৰিত হওক আৰু 7টা ৰঙেৰে ৰঙীন হৈ নিজৰ জীৱন ৰঙীন কৰক। লগতে পিতৃ মাতৃয়েও সেয়া সুফল লাভ কৰিব আৰু আমাৰ এই অঞ্চলেও এই সুফল লাভ কৰিব। নিজৰ প্ৰতিভাৰ জৰিয়তে নিজৰ এই অঞ্চলৰ লগতে গোটেই অসমৰ নাম জিলিকি উঠিব। ৰামধেনুৰ ৰং সকলোতে বিচ্ছুৰিত হৈ অতি আটকধুনীয়া হ'ব বুলি আশা ৰাখি মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। ধন্যবাদ মইনুল হক ডাঙৰীয়া। এতিয়া আমাৰ পিছৰ অনুষ্ঠানলৈ আগবাঢ়িছোঁ। এতিয়া আমাৰ পিছৰ অনুষ্ঠানটো হ'ল আকৌ এটা সম্বৰ্ধনা পৰ্ব। এইবাৰ আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ এই স্কুলখনৰ
যি দুগৰাকী ব্যক্তি শিক্ষক ৰূপে আমাক সেৱা আগবঢ়াই আহিছে নিৰন্তৰভাৱে, তাৰ মাজৰ আমাৰ শ্ৰী নৱজ্যোতি বৰা ছাৰ, নৱজ্যোতি বৰা ছাৰক মঞ্চৰ সন্মুখলৈ নিমন্ত্ৰণ জনালোঁ। নৱজ্যোতি বৰা, তেওঁক এখন ফুলাম গামোচাৰে আদৰণি জনাব ধানিষ্ঠা কাশ্যপে। আৰু তেওঁক এটি প্ৰতীক চিহ্নৰে আদৰণি জনাব মুগ্ধা শইকীয়াই। ধন্যবাদ। এইবাৰ আমি আমাৰ আনগৰাকী শিক্ষক প্ৰান্তিক শইকীয়াক সন্মুখলৈ আহিবলৈ অনুৰোধ জনালোঁ। তেওঁক এখন ফুলাম গামোচা আদৰণি জনাব মুকচিতা কলিতাই। আৰু প্ৰান্তিককো এতিয়া আমাৰ মমেণ্টৰে আদৰণি জনাব ৰশ্মিতা শইকীয়াই। ধন্যবাদ। ইতিমধ্যে আমাৰ মাজত আৰু এগৰাকী বিশিষ্ট নিমন্ত্ৰিত অতিথি আহি উপস্থিত হৈছিলে মৃদুলা বৰা বাইদেউ। মৃদুলা বৰা বাইদেউক সন্মুখলৈ আহিবলৈ অনুৰোধ জনালোঁ। তেওঁক এখন ফুলাম গামোচা আদৰণি জনাব নৱজ্যোতি বৰা। নৱজ্যোতি বৰা বাইদেউ সন্মুখলৈ আহক। মৃদুলা বৰা বাইদেউৰ যিগৰাকী সন্তান আছিলে আমাৰ ইতিমধ্যে আমাৰ স্কুলৰ পৰা ওলাই গৈছে, এগৰাকী পঢ়ি আছে। আৰু তেওঁ যিগৰাকী ওলাই গৈছে দেৱাশিষ বৰা, তেওঁ আমাৰ স্কুলৰ পৰা সুখ্যাতিৰে পাছ কৰি গৈছিলে। তাৰ উপৰিও তেওঁ মেট্ৰিকৰ সময়তো নগাঁও মিছন হাইস্কুলৰ পৰা সৰ্বোচ্চ নম্বৰ পাই তেওঁ পাছ কৰিছিলে। আমাৰ বাবে গৌৰৱ। দেৱাশিষ আমাৰ মাজত মানে আৰ্টৰ ক্ষেত্ৰত তেওঁ যিখিনি দেখুৱাইছিলে, আমি আশাবাদী ভৱিষ্যতে তেওঁ আৰু আগুৱাই যাব পাৰিব, আমাৰ স্কুলৰ আমাৰ ঠাইখনৰ নাম উজ্জ্বল কৰিব। ধন্যবাদ। এইবাৰ মৃদুলা বাইদেউক এখন সম্বৰ্ধনা পত্ৰে প্ৰদান কৰিবলৈ পল্লৱী শৰ্মাক অনুৰোধ জনালোঁ। ধন্যবাদ বাইদেউ। এইবাৰ আমাৰ পিছৰগৰাকী মুখ্য অতিথি শ্ৰী জ্যোতিমণি ডেকা বাইদেউক আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি চমুকৈ দুআষাৰ মন্তব্য আগবঢ়াবলৈ অনুৰোধ জনালোঁ। কৃষ্ণ নমস্কাৰ। আজি সভাৰ পৰম পূজনীয় মোৰ ৰুণু বাইদেউ ডাঙৰীয়ানী, লগতে মোৰ মুখ্য অতিথি হক ডাঙৰীয়াদেৱ, লগতে শইকীয়া ডাঙৰীয়াদেৱ, আৰু এই ৰামধেনু কলা নিকেতন স্কুলৰ বিদ্যালয়ৰ প্ৰতিষ্ঠাপক পল্লৱী শৰ্মা ডাঙৰীয়ানী বাইদেউ, লগতে নিপেন শইকীয়া ডাঙৰীয়া, মই অভিনন্দন জনাইছোঁ মোৰ ফালৰ পৰা। মই এগৰাকী সামান্য এজন ব্যক্তি, মোক ইয়াত মুখ্য অতিথি ৰূপে স্থান দিয়াত মই নথৈ আনন্দিত হৈছোঁ। মইনো কি ক'ম, মই সুবক্তাও নহয়, মই ক্লাছৰুমৰ ভিতৰতে ছাত্ৰ ছাত্ৰীক মানুহ গঢ়াৰ প্ৰেৰণা যোগাওঁ। মই সভা সমিতিয়ে ইমান বক্তৃতা প্ৰদান কৰিব নাজানো, তথাপিও মোৰ জীৱনৰ সুদীৰ্ঘ 30 বছৰ শিক্ষা জীৱনৰ অভিজ্ঞতাত মই কিছু কথা ক'ব বিচাৰোঁ। এই ৰামধেনু কলা নিকেতনত মোৰ প্ৰথম সন্তান কন্যা সন্তান সম্প্ৰীতি শইকীয়া সুখ্যাতিৰে 5 বছৰ ইয়াত অধ্যয়ন কৰিছিল। পল্লৱী শৰ্মা ডাঙৰীয়ানী বাইদেউৰ অধ্যক্ষতাত মই টানি আজুৰি তেওঁলোকক লৈ আহিছিলোঁ। সদায় কোনোদিন মই ক্লাছত তেওঁলোকক ইয়াত উপস্থিত নাথাকিবলৈ মই মানা কৰা নাছিলোঁ, যে সদায় যাবই লাগিব, কিবা এটা শিকিব লাগিব, সমাজক দিব লাগিব, নিজক প্ৰতিষ্ঠিত কৰিব লাগিব। ঠিক সেইদৰে মোৰ দ্বিতীয় সন্তান ত্ৰিভুৱনজ্যোতি শইকীয়া বৰ্তমান তেজপুৰ ইউনিভাৰ্চিটিত বিটেকৰ শিক্ষা গ্ৰহণ কৰিছে, উচ্চ শিক্ষা। তেওঁ ইয়াৰ পৰাই 5 বছৰ আৰ্ট শিকিছিলে। এতিয়া ল'ৰাক তেজপুৰ ইউনিভাৰ্চিটি বিটেকৰ শিক্ষকসকলে কয় যে তুমি ক'ত শিকিছিলা আৰ্ট, যে তোমাৰ হাতখন ইমান নিপুণ, ৱেল্ডিঙত, ইলেক্ট্ৰনিক্সত, মেকানিকেলত, সকলো দিশতে খেলেও
কৈছে যে ত্ৰিভুৱনজ্যোতি তুমি ক'ত আৰ্ট শিকিছিলা? তেতিয়া সি কৈছিলে মোৰ এগৰাকী বাইদেউ আছে, পল্লৱী শৰ্মা বাইদেউ, তেখেতে মোক শিকাইছিলে ইমান সুন্দৰকৈ। সেয়ে আজি মই ইয়াত পাৰিছোঁ, ৱেল্ডিঙৰ ক্ষেত্ৰত হওক, ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত হওক, সকলোখিনি। গতিকে মই ৰামধেনু কলা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলক মই এটা কথাই ক'ম, তোমালোকে যি শিক্ষাই গ্ৰহণ নকৰা কিয় সেই শিক্ষাটোৰ ভিতৰত সোমাই যাবা। আৰু আমি এটা কথা সকলোৱে জানো যে অল্প শিক্ষা ভয়ংকৰী, হয়নে? হয়নে নহয়? অল্প শিক্ষা ভয়ংকৰী। গতিকে কিবা এটা শিক্ষা গ্ৰহণ কৰিছা, সদায় সেই শিক্ষাটো শেষ কৰিবা। আৰ্ট শিকিছা, আৰ্টটো শেষ কৰিবা। গীটাৰ শিকিছা, গীটাৰটো শেষ কৰিবা। তাৰ লগে লগে আমি পঢ়িবও লাগিব। পঢ়িব লাগিব নহয়? লাগিব নালাগিব? পঢ়ি পাঠ্যপুথিৰ জ্ঞানবিলাকো আমাক লাগিব। তাৰ লগে লগে স্কিল ডেভেলপমেণ্ট। আগতে মোৰ বক্তা নিপেন শইকীয়া ডাঙৰীয়াই কৈ গৈছে যে স্কিল ডেভেলপমেণ্টৰ ওপৰত বৰ্তমান চৰকাৰে বহুতখিনি পদক্ষেপ লৈছে। সেইকাৰণে তোমালোকে স্কিল ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিবা। কাৰণ ঈশ্বৰে সকলোকে কিবা এটা নহয় কিবা এটা দি পঠাইছে। আমি তাক উলিয়াই আনি কি কৰিব লাগিব? আমি আগলৈ আগবাঢ়ি যাব লাগিব। গতিকে আজি মই এই যিটো অনুষ্ঠান কম এই অনুষ্ঠানটো দেখি মই সঁচাকৈ আপ্লুত হৈছোঁ। মোৰ চাকৰি জীৱনৰ আৰু এবছৰ আছে। মই বৰ্তমান কৰ্মৰত কলংপাৰ বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত মই কৰ্মৰত। মই বিষয় শিক্ষক। মই ছাত্ৰ ছাত্ৰীসকল পঢ়াৰ শেষ নাই, কিন্তু মৃত্যুৰ আগমুহূৰ্তলৈকে জ্ঞান কেতিয়াও শেষ নহয়। মৃত্যুৰ আগমুহূৰ্তলৈকে জ্ঞান কেতিয়াও শেষ নহয়। এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনত জ্ঞানে হৈ আছে। মানে জ্ঞান, আমি জ্ঞান আহৰণ কৰিব লাগে নহয়? জ্ঞান আহৰণ কৰিবই লাগিব। তাকে আৰ্থক আজি ছাত্ৰ ছাত্ৰীসকলে ইয়াত যে এইখিনি কলা দেখালে, মই খুব আপ্লুত হৈছে। কাৰণ আমাৰ ছোৱালীও এটা সময়ত কৰিছিলে। মোৰ ডাঙৰ জীয়ৰী সম্প্ৰীতি শইকীয়া এই বিষয়টোৰে আগবাঢ়ি গ'ল। তেওঁ ইয়াৰ পৰা 5 বছৰীয়া শিক্ষা সাং কৰি স্কুলীয়া জীৱন মিছন স্কুলৰ পৰা পাছ কৰিলে, সুখ্যাতিৰে ডিষ্টিংশ্যন লয়। তাৰপিছত কনচেপ্টৰ পৰা হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত পাছ কৰিলে। তাৰপিছত মই ভাবিছিলোঁ তুমি BSc পঢ়া। মই ভাবিছিলোঁ যে এটা প্ৰশাসনিক লাইনত গুচি যোৱা, এনেকৈ ভাবি নপঢ়ে BSc। তাই কৈছে নাই মই নপঢ়োঁ BSc। মই তেতিয়া কৰিব গ'লোঁ কি ঠিক আছে প্ৰশাসনিক লাইনত যাবা, আৰ্টছত পঢ়া। আৰ্টছত মই মেজৰ দিলোঁ, পলিটিকেল ছায়েন্সত মেজৰ দিলোঁ। তাৰপিছত হিষ্ট্ৰীত দিলোঁ। তাৰপিছত এবছৰ পঢ়িলে, কিন্তু মোৰ তাগিদা। কিন্তু তাই মনে মনে ভাবি আছিলে যে নাই মই আৰ্টৰ লাইনতে যাম, মনে মনে ভাবি আছিলে। তো মই ফাইন আৰ্টৰ কাৰণে লৈ গ'লোঁ গুৱাহাটী। তাতো পচন্দ নহ'ল। তাৰপিছত কৈছে নাই মই এটা নিফ্ট দিম, নিফ্টৰ পৰীক্ষা। আপোনালোকে হয়তো বহু অভিভাৱকে নাজানে যে এই আৰ্টৰ লাইনটোত বহুত স্ক'প আছে। NID বুলি এটা এক্সাম হয়, NID নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইনিং এণ্ড নিফ্ট বুলি এটা আছে, NIFT। তাই সম্প্ৰীতি শইকীয়া তাই নিফ্টৰ পৰা পাছ, নিফ্টত এণ্ট্ৰেঞ্চ দিলে। এণ্ট্ৰেঞ্চটো এনেকুৱা টাফ এণ্ট্ৰেঞ্চ, এটা এণ্ট্ৰেঞ্চে নহয় কিন্তু প্ৰথম এটা এণ্ট্ৰেঞ্চ হয়, গুৱাহাটীত হয়, নৰ্থ ইষ্টৰ গুৱাহাটীত। সেই এণ্ট্ৰেঞ্চটোত কোৱালিফাই হ'লেহে অল ইণ্ডিয়া বেচিছত আকৌ এটা এণ্ট্ৰেঞ্চ দিব লাগে, ছেকেণ্ড এণ্ট্ৰেঞ্চ। যেনেকৈ আমাৰ JEE নীট হয় নহয়, আপোনালোকে জানে নহয় JEE যেনেকৈ দিয়ে। আমাৰ ল'ৰাও তেনেকৈ JEE পৰা তেজপুৰ ইউনিভাৰ্চিটিত সোমাইছে। আচ্ছা, তাই তেতিয়া কি কৰে, তাই মনত পুহি ৰাখিছে যে আৰ্টৰ লাইনত যাব আৰু নিফ্টৰ। মোক ক'লে মা মই নিফ্টৰ এক্সাম দিম। মই ঠিক আছে। তেতিয়া কিতাপবোৰ মানে এভেইলেবল নাছিলে কাৰণে অনলাইন ব্যৱস্থাটো ইমান নাছিলে। মই কি কৰিলোঁ, ৰুমি ৰূপকলৈ গ'লোঁ। ৰুমি ৰূপকত গৈ পেলাই মই বোলো মোক দাদা এখন অনলাইন আপুনি আনি দিয়কচোন নিফ্টৰ কিতাপ এখন। তাৰপিছত ৰুমি ৰূপকে গৈ পেলাই মোক নিফ্টৰ কিতাপ এখন অনলাইন আনাই দিলে। তাই সেইখন পঢ়িলে। কি পঢ়িছে মই নাজানো, মই সেইটো লাইনৰ মানুহ না, মোৰ আছে কনচেপ্টটো, কিন্তু মই মানে সোমাই যাব নোৱাৰোঁ দকে। ঠিক আছে। তাৰপিছত তাই নিফ্টৰ এক্সাম দিলে গুৱাহাটী নেৰিমৰ পৰা। তাৰপৰা সুখ্যাতিৰে কিমানে পৰীক্ষা দিছিলে আপোনালোকে অৱগত হ'ব নিশ্চয়, মই কৈ ভাল পাম। অল ইণ্ডিয়া বেচিছত 16 লাখে পৰীক্ষা দিছিলে, 16 লাখ। তাৰ ভিতৰত অল ইণ্ডিয়া বেচিছত 16 লাখৰ ভিতৰত আপোনাৰ পাছ কৰিছিলে 1,20,000। তাত কোৱালিফাই হ'ল তাই।
দেই তাৰপিছত আকৌ নেক্সট এণ্ট্ৰেঞ্চ দিব লাগে নহয় নেক্সট এণ্ট্ৰেঞ্চটো আপোনাৰ এমাহৰ ভিতৰত ৰিজাল্ট ওলালৈকে চুজ কৰিব দিলে ক'ত দিব এণ্ট্ৰেঞ্চটো তাৰপিছত মই ভাবিলোঁ যে তাই চিলেকশ্যন হ'ল মই বোলো হেৰি কৰা ক'ত দিবা দিল্লী বম্বে কলকাতা তেতিয়া মোমায়েক আছিলে দিল্লীতে মামাকে অলপ তেনেকুৱা ফিল্ডত কাম কৰে মই বোলো কি কৰিম কৈছে যে দিল্লীতে দিয়ক মই বোলো কলকাতা নালাগে দিল্লীতে দিয়া দিল্লীত এণ্ট্ৰেঞ্চটো দিবলৈ মই লৈ গ'লোঁ মোমায়েকৰ জৰিয়তে সেই এণ্ট্ৰেঞ্চটো তাই সুখ্যাতিৰে উত্তীৰ্ণ হ'ল সেই 1,20,000 কেণ্ডিডেটৰ ভিতৰত মাত্ৰ চিলেকশ্যন হৈছে 6,000 তাৰমানে কিমান টাফ হ'ব ভাবক আপোনালোকে গতিকে মই এইটো তাত চিলেকশ্যনতে তাই নিফ্টত ছিট পালে নিফ্টত ছিট পোৱাৰ পিছত অল ইণ্ডিয়া বেচিছত তাৰপিছত মই ভাবিলোঁ যে মোৰ অহা যোৱা সুবিধা হ'ব মামাকো আছিলে শ্বিলঙতে নিফ্ট শ্বিলঙৰ পৰা পাছ কৰিলে গতিকে মই এটা কথা ক'ব বিচাৰোঁ যে এই আৰ্টৰ লাইনটো পঢ়িলে যে বহুত স্কোপ আছে অকল মেডিকেল ইঞ্জিনিয়াৰিঙে নহয় হয় এই লাইনত বহুত আপোনালোকে আজিকালি গুগল চাৰ্চ কৰিলে পাব হয়নে গুগল চাৰ্চ কৰিলে আপোনালোকে বিভিন্ন ক্ষেত্ৰখনত পাব যে এই লাইনটোৱে যে আৰ্টৰ হওক বা সুকুমাৰ কলা হওক চাৰু কলা হওক হয়নে বিভিন্ন ধৰণৰ পল্লৱী মিছে কৈ যোৱাৰ দৰে নৃত্য হওক গীত হওক এই লাইনটোত পঢ়িলে বহুতে আগবাঢ়ি যাব গতিকে মই আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকলে অদূৰ ভৱিষ্যতে উঠি অহা প্ৰজন্মই বিভিন্ন দিশত আগবাঢ়ি যাওক আৰু এই ৰামধেনু কলা নিকেতনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু সকলোকে মই আশীৰ্বাদ দিছোঁ আৰু অভিভাৱকসকলক ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিবৰ কাৰণে মই আহ্বান জনাইছোঁ আপোনালোকে সদায় নিজৰ সন্তানক লৈ গৌৰৱান্বিত হ'ব এসময়ত মই গৌৰৱ অনুভৱ কৰা নাই তেওঁলোকে সমাজক কিবা এটা দিব মানিটো পিছৰ কথা মানি লাগিব টকা পইচা আৰ্থিক সাহায্য লাগিব নহয়কে না আমিতো অন্ন বস্ত্ৰ বাসস্থান পৰিপূৰণ কৰিবৰ কাৰণে আমাক টকা পইচা নিশ্চয় লাগিব তাৰ লগে লগে আমি কি কৰিব লাগে আমাৰ নিজৰ মন মগজু সুস্থ কৰি ৰাখিব লাগিব সমাজখনক সুস্থ কৰি ৰাখিব লাগিব হয় এখন সুস্থ সমাজৰ পৰাহে এখন দেশৰ ভাল ভৱিষ্যত প্ৰজন্ম আমি প্ৰডাক্ট কৰিব পাৰোঁনে নোৱাৰোঁ আমি ভৱিষ্যত প্ৰজন্মক যদি আমি ভালভাৱে ভাল বাটেৰে লৈ যাওঁ তেতিয়াহ'লে তেওঁলোক বেয়া নিচাৰ পৰা আঁতৰত থাকিব এইটো এটাতো নিচাই হয়নে গতিকে আমি সকলোৱে অভিভাৱকসকলক এটা আহ্বান জনাম তেওঁলোকে যেনে ছাত্ৰ ছাত্ৰীক লৈ আগলৈ নিজৰ যিবিলাক তেওঁলোকৰ মনৰ আশা আছে সেই আশাবিলাক পূৰণ কৰিবলৈ আপোনালোকে তেওঁলোকক উৎসাহ যোগাব আৰু ছাপোৰ্ট কৰিব সদায় অভিভাৱকসকলেও তেওঁলোকে নিজৰ সন্তানক নিজৰ সঠিক পথেৰে আগবঢ়াই নিব বুলি মই বিশ্বাস ৰাখিছোঁ আৰু মই এই ৰামধেনু কলা নিকেতনলৈ আশীৰ্বাদ জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ বাইদেউ আপোনাৰ এই দুআষাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিব বুলি আমি আশাবাদী আমাৰ লকডাউনৰ পিছত মানে লকডাউনৰ সময়ছোৱাত আমাৰ লকডাউনৰ আগতেও আমাৰ এখন সৰ্বগাঁৱৰ ফালে আমাৰ যিখিনি অনুৰাগী আছিলে আমাৰ যিখিনি মানে ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকৰ কাৰণে আমি এখন স্কুল খুলিছিলোঁ নগাঁও যিখন ল কলেজৰ সন্মুখৰ LP স্কুলখনত সেইখনতো আমাৰ যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আছিলে কিন্তু সেই লকডাউনে সেইখনো একেবাৰে শেষ কৰি দিলে সেইখন বন্ধ কৰিবলৈ আমি বাধ্য হৈ গ'লোঁ যদিও আমি এইখন বচাই ৰাখিলোঁ কিন্তু সেইখন বন্ধ হোৱাৰ পিছত তাৰপিছতে কি হ'ল আমাৰ ঘৰৰ ওচৰৰে কেইগৰাকীমান অভিভাৱকে আমাক কৈ আছিলে তাৰ ভিতৰত প্ৰথম যিগৰাকী অভিভাৱক এহাল স্বামীস্ত্ৰীয়ে আমাক কৈছিলে যে ইয়াতো এখন আৰ্ট স্কুল খোলক আমি কোনো নালাগে দিয়া আমাৰ এখন ৰাতিপুৱা আৰ্ট স্কুল হয় পিছৰ সময়ছোৱাত আমাৰ মানে দেওবাৰ দিনটোত আমাক শান্তিৰে অকণমান লাগে মানে সময় কটাবলৈ কাৰণ বাকীখিনি সময়তো আমি সপ্তাহটো নাপাওঁৱেই না ফ্ৰী নাথাকোৱে গতিকে আমাক নালাগে কৈছে নহয় নে খোলক ল'ৰা ছোৱালীখিনিয়ে বিচাৰিছে আমাৰ এখন ভাল স্কুল নাই আমাৰ সৰ্বগাঁও অঞ্চলত গতিকে মোক নহয় আমি এডভাৰটাইজ কৰিবলৈ বা ল'ৰা ছোৱালী পাম ক'ত এখন স্কুল খোলা মানে আমাৰ টিচাৰসকল হেৰি হোৱা এংগেজ কৰা আৰু আমিও সময়টোত হ'লে কিবা এটা মানে লাভ হ'লে ভাল লাগে কৈছে নহয় আপোনালোকে আৰম্ভ কৰকচোন সেইখিনি সময়ত আমাক যিজন গাৰ্জেনে এহাল স্বামী স্ত্ৰীয়ে আমাক দায়িত্ব লৈ পেলাই ল'ৰা ছোৱালী গোটাই দিয়াৰ দায়িত্ব লৈ পেলাই তেওঁলোকে আমাৰ হৈ কাউন্সিলিং কৰে ওচৰ পাজৰে খবৰ দিয়ালে যে আহক আমাৰ এখন আৰ্ট স্কুল খুলিব আমি আপোনালোকক আমাৰ ল'ৰা ছোৱালীখিনি দি সেই আৰ্ট স্কুলখন আমাৰ কাৰণে গঢ়ি তোলোঁ সেই আৰ্ট স্কুলখন আজি এটা পৰ্যায় পাইছেগৈ 25টামান ষ্টুডেণ্ট আছে
আমি সময় দিলে আৰু সময় দিলে বা আমি যদি অকণ ঠাইখন অকণ ডাঙৰ কৰিব পাৰোঁ আমাৰ সেই সৰ্বগাঁৱৰ ফালেও আমাৰ শাখাটোৱে এটা ভাল ফল দেখুৱাব বুলি আমি আশাবাদী তাৰ যিসকল অভিভাৱক তেওঁলোকো যথেষ্ট আমাক লৈ আগ্ৰহী আমাৰ লগত সহযোগ কৰে খুব ভাল পাইছোঁ আমি সেইখন স্কুল লৈও যথেষ্ট সন্তুষ্ট আৰু সেই কেইগৰাকী অভিভাৱকসকলৰ ভিতৰত মোৰ কেইবাজনো বন্ধুও আছে তাৰ মাজতে মই সকলোকে ধন্যবাদ জনাই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকসকলক ধন্যবাদ জনাই মই সেই স্কুলখনৰ খোলাৰ আঁৰৰ যিগৰাকী প্ৰথম ব্যক্তি আৰু তেওঁৰ ৱাইফ নাহিলে আজি তেওঁক আমাৰ মাজলৈ মাতি অকণমান সামান্য মৰম জনাব বিচাৰিছোঁ তেওঁ হ'ল অতনু কাকতি তেওঁক মঞ্চৰ সন্মুখলৈ আহিবৰ কাৰণে অনুৰোধ জনালোঁ অতনু কাকতি আৰু তেওঁৰ ৱাইফ আমি মামু বুলি মাতো আচলতে তেওঁ এখন ফুলাম গামোচা আদৰিবলৈ মই ৰশ্মিতা শইকীয়াক অনুৰোধ জনালোঁ এইসকল এইজন এগৰাকী গাৰ্জেন আৰু তাৰ মাজতে মোৰ বন্ধু আছে আমাৰ ৰাজকমল মেধি ঋতুৰাজ বৰা মোৰ ৰঞ্জন ডেকা ডাঙৰীয়া ভাস্বতীৰ দেউতাক মুক্তিকা কলিতা দেউতাক মই নাম লৈ শেষ কৰিব নোৱাৰোঁ প্ৰতিগৰাকী 26জনে হওক বা অভিভাৱকে হওক তেওঁলোকে যিখিনি মোক মৰম বা উৎসাহ যোগাই আহিছে খালি তেওঁলোকৰ এটা অনুৰোধ মই শেহতীয়াকৈ মানে পূৰণ কৰিব নোৱাৰিলোঁ মোৰ ছাত্ৰ ছাত্ৰীসকলেও খুব বেয়া পাইছে সেইটো হ'লে পিকনিক এটা যাব নোৱাৰিলোঁ মই খুবেই দুখ কৰে যে পিকনিক এটা এৰেঞ্জ কৰিব নোৱাৰিলে মানে কি হয় পিকনিকৰ নানা মুনি নানা মত কাৰোবাৰ পৰীক্ষা আছে কাৰোবাৰ টিউশ্যন আছে কাৰোবাৰ এটা দিনেই বন্ধ পৰে সেইটো দিনতো পিকনিকত হেৰি কৰিব নোৱাৰে গতিকে মানে মই কিবা এটা চিন্তা কৰি আছোঁ পিকনিক নহ'লেও মই আউটডোৰ ক্লাছৰ নামত কিবা এটা নিশ্চয় ইউনিক এটা হেৰি কৰিম আৰু তাৰ উপৰিও আজিকালি পিকনিক চিকনিক বুলি এৰেঞ্জ কৰিবলৈ মই নিজেও এটা বৰ ভয় লগা হৈছে মানে পিকনিক এটা বুলি ক'লে মানুহৰ আজিকালি মিনিমাম টকা 1000 খৰচ আৰু টকা 1000 খৰচ হোৱা বুলি কয় যাৰ এটা ষ্টুডেণ্ট আছে তাৰহে টকা 1000 খৰচ দুটা থাকিলে মাক দেউতাকো যাব বিচাৰে 2-3 হাজাৰ টকা গুচি যায় হাতৰ পৰা গতিকে মানে ভয়ে লাগে যি পৰিৱেশ পৰিস্থিতি হৈছে মানুহৰ যি মূল্য বৃদ্ধি যি খেলি মেলি মানে মই নিজে এগৰাকী অভিভাৱক হিচাপে অনুভৱ কৰোঁ স্কুলৰ টিউশ্যনৰ ফিজ দিয়াৰ পিছত বজাৰ সমাৰ কৰি পেলাই আকৌ অতিৰিক্ত কিয় মনোৰঞ্জনৰ কাৰণে ল'ৰা ছোৱালী 2-3 হাজাৰ টকা এটা খৰচ কৰিবলৈ এগৰাকী মানে অভিভাৱকে কি ধৰণে প্ৰস্তুতি চলায় সেই সকলোবোৰ চালি জাৰি চাই মই অনুভৱ কৰোঁ চাই চিতি মানে কিছুমান সিদ্ধান্ত মানে মন গ'লেও ল'বগৈ নোৱাৰোঁ তথাপিও চেষ্টা কৰি আছোঁ অতি কম খৰচতে আমি কিবা এটা কৰিব পাৰোঁ নেকি আপোনালোকৰ লগত চমুতে আলোচনা কৰিম আৰু মোৰ সেই মৰমৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক কথা দিছোঁ মই তোমালোকৰ আশা পূৰণ কৰিবলৈ চেষ্টা কৰিম এতিয়া আমাৰ আহিলে আমাৰ বছৰটোৰ আটাইতকৈ যিটো মানে আকৰ্ষণীয় ক্ষণ সেই ক্ষণটো হ'ল এই বছৰ 2025 চনত অথনি মই ক'বলৈ পাহৰিলোঁ ইয়াৰ আগৰ বছৰ আমাৰ মাজত উপস্থিত থকা দেৱাশীষ বৰাই শ্ৰেষ্ঠ ছাত্ৰ সন্মান লাভ কৰিছিলে সৰ্বোচ্চ নম্বৰ আৰু আচাৰ ব্যৱহাৰ নিয়মানুৱৰ্তিতা সকলো ফালৰ পৰাই এইবাৰ 2025 বৰ্ষৰ আমি যিটো 26 চনত দিছোঁ 2025 বৰ্ষৰ যিজন আমাৰ উত্তম ছাত্ৰ সৰ্বোচ্চ নম্বৰ পাইছে তেওঁ তাৰ উপৰিও তেওঁ স্কুলত সৰ্বাধিক তেওঁ উপস্থিত থাকে তেওঁ নিয়মীয়াকৈ ঘৰৰ কাম সম্পূৰ্ণ কৰে তেওঁ কোনো কাম বাকী নাৰাখে প্ৰতিটো কম্পিটিশ্যনত তেওঁ জইন কৰিব চেষ্টা কৰে আমি আহ্বান কৰা যিকোনো অনুষ্ঠানত তেওঁ উপস্থিত হয় সেইজন ষ্টুডেণ্ট হ'ল আমাৰ এইবাৰ শ্ৰীমান তন্ময় দাসক আমি আগলৈ আহিবলৈ অনুৰোধ জনালোঁ আছেনে তন্ময় দাস আহা ওলাই আহা তন্ময় দাসে এইবাৰ আমাৰ স্কুলৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰি সকলো দিশৰ পৰা ভাল ফলাফল দেখুৱাই এইবাৰ আমাৰ 2025 বৰ্ষৰ বেষ্ট ষ্টুডেণ্ট অফ দ্য ইয়েৰ লাভ কৰিছে আৰু তেওঁৰ প্ৰতীক চিহ্ন এটা মই পল্লৱী শৰ্মাক আগবঢ়াবলৈ অনুৰোধ জনালোঁ মুণ্ডা অকণ আগবাঢ়ি আহক সমান্তৰালভাৱে বিপুল চন্দ্ৰ শইকীয়া খালি এটাই অনুৰোধ যে এইটো পাই যেতিয়া তেওঁ বেছি উৎফুল্লিত হৈ পেলাই আকৌ ক্লাছ ক্ষতি কৰা বা মনোযোগ বিচ্ছিন্ন নকৰে গতিকে সদায় আমি সেই ফলাফল লাভ কৰিব বিচাৰোঁ আমি কেনেধৰণে লাভ কৰিব তাৰ কাৰণে তেওঁক চৰ্চা অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছোঁ আৰু এটা আছে আমাৰ এৱাৰ্ড সেইটো আমি প্ৰতি বছৰে আমাৰ কিছুমান বিশেষ ষ্টুডেণ্টৰ বিশেষ ৰুচি চাই এটা বিষয়ত লাগি থকা যিটো তেওঁলোকৰ মন কোনটো বিষয়ত তেওঁ বেছিকৈ লাগি থাকে হোৱাই নহয় আমাৰ এই শিল্পকলাৰ লগত জগতৰ বা ফাইন আৰ্টৰ লগত জড়িত সেইটো হ'ল আমাৰ এবাৰ এটা দিছোঁ বেষ্ট এৱাৰ্ড অফ পৰ্ট্ৰেইট মেকাৰ 2025 এইটো লাভ কৰিছে টুইংকল শইকীয়াই
টুইংকল শইকীয়াই পৰ্ট্ৰেইট অংকনৰ ক্ষেত্ৰত তেওঁ যিখিনি চৰ্চা কৰি আছে ইমান দিনে তেওঁ যথেষ্ট ভাল ফল লাভ কৰিছে। যোৱা বছৰ আমি তেওঁৰ এই বঁটাটো প্ৰদান কৰিবলৈ জ্যোতিমণি ডেকা বাইদেউক অনুৰোধ জনালোঁ। যোৱাবাৰ তেওঁ অঁকা এখন পৰ্ট্ৰেইট আমি যোৱাবাৰ এক্সিবিশ্যনত আমি ৰূপক শৰ্মাদেৱক দিছিলোঁ। ৰূপক শৰ্মাদেৱে তেওঁ সেইখন তেওঁৰ ড্ৰয়িং ৰুমত ওলোমাই থৈছে, আমি দেখি গৌৰৱান্বিত। আৰু তাৰ উপৰিও তেওঁ নিয়মিতভাৱে তেওঁ এই পৰ্ট্ৰেইটৰ চৰ্চা কৰি আছে, ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। ধন্যবাদ। এইবাৰ আমাৰ মঞ্চত বক্তৃতা শুনিলোঁ দুটা। এইবাৰ এটা নৃত্য পৰিৱেশন অকণমান মুডটো সলনি কৰিব বিচাৰিছোঁ। এইবাৰ নৃত্য পৰিৱেশন কৰিব ধাৰা দত্তই। ধন্যবাদ ধাৰা। এইবাৰ আমি আৰু এটা সম্বৰ্ধনা জনাব বিচাৰিছোঁ। এইবাৰ আমাৰ যিখন আমাৰ এই গোটেই আমাৰ এই আমাৰ ৰামধেনু কলা নিকেতনৰ ডিমৰুগুৰি শাখা আৰু আমাৰ সবকা শাখা এই গোটেই ষ্টুডেণ্টখিনিৰ মাজৰ পৰা এগৰাকী ষ্টুডেণ্ট আছে, তেওঁ যথেষ্টখিনি আমাৰ ৰামধেনু কলা নিকেতনৰ নাম সুনাম কঢ়িয়াই আনিছে। তেওঁ বিভিন্ন প্ৰতিযোগিতাসমূহত তেওঁ বঁটা লাভ কৰি আমাৰ বিদ্যালয়লৈ সন্মান কঢ়িয়াই আনিছে। আৰু সেইগৰাকী হ'ল আমাৰ মাজত উপস্থিত আছে মহৰ্ষিৰাজ মেধি। তেওঁ সন্মুখলৈ আহিবলৈ অনুৰোধ জনালোঁ। তেওঁ নগাঁৱৰ প্ৰায়বিলাক কম্পিটিশ্যনতে তেওঁ উপস্থিত হয়। তেওঁক পিতৃ তেওঁ যথেষ্ট কৃতিত্বৰ দাবী, তেওঁ নিশ্চয় লৈ ফুৰে, খবৰবোৰ আনে ক'ত ক'ত আৰ্ট কম্পিটিশ্যন আছে। ৰাজকমল মেধি, সেই ৰাজকমল মেধিয়ে তেওঁক লৈ ফুৰে। আৰু দেউতাকৰ আৰু আমাৰ সকলোৰে সন্মান তেওঁ আমাৰ নগাঁৱৰ বিভিন্ন ঠাইত আৰ্ট কম্পিটিশ্যনবিলাকত তেওঁ যোগদান কৰি স্থান দখলেৰে আমালৈ সুনাম কঢ়িয়াই আনে। আৰু সেইগৰাকী মহৰ্ষিৰাজ মেধিক আমি এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব আমাৰে প্ৰাক্তন ছাত্ৰ চিৰঞ্জীৱে। তেওঁ আজি আমাৰ মাজত আহি উপস্থিত হৈছে। ধন্যবাদ মহৰ্ষি। অনাগত দিনত তুমি যাতে আৰু আগুৱাই যাব পাৰা, আমাৰ সকলোৰে আশীৰ্বাদ থাকিলে নিয়মিত চৰ্চা কৰি যাবা, স্কুল সদায় উপস্থিত থাকিবা। ধন্যবাদ।
ইয়াৰ পিছতে আমি আদৰণি জনাব বিচাৰিছোঁ আমাৰ মাজতে আজি ধাৰা দত্তৰ আইতাকে আহি আমাৰ অনুষ্ঠান আৰম্ভণিৰ পৰা শেষলৈ চাই আছে আমাৰ মাজত উপস্থিত থাকি তেওঁ এখন ফুলাম গামোচাৰে আদৰণি জনাব আমি ডিবিয়ে আমাৰ জুনিয়ৰ জয়শ্ৰী পাঠক যোৱা ওচৰলৈ যোৱা পাৰিবানে ধন্যবাদ আপুনি ইয়াতে আসন গ্ৰহণ কৰক এইবাৰ আমি ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ আমাৰ মাজত উপস্থিত থকা শ্ৰীযুত বিপুল চন্দ্ৰ শইকীয়াদেৱক চমুকৈ দুআষাৰ মানে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি জয় জয়তে ৰামধেনু কলা নিকেতনৰ আজিৰ এই 25 বৰ্ষৰ যি অনুষ্ঠান তাত থাকি গৰ্ব অনুভৱ কৰিছোঁ লগতে সন্মানীয় অতিথিসকল এইখন বিদ্যালয়ৰ অধ্যক্ষা পল্লৱী শৰ্মা ভগ্নীস্বৰূপা আৰু ভাতৃস্বৰূপা নিপেন শইকীয়ালৈও আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ অনুষ্ঠান যথেষ্ট দীঘলীয়াই হৈছে আৰু কলাৰ বিষয়ে মানে যিটো আৰ্ট আমি যিটো অংকন কৰোঁ ইয়াত যিখন প্ৰদৰ্শনী হৈছে সেই আৰ্টৰ পৰা মই অকণমান ফালৰি কাটি এটা বেলেগ বিষয়েহে অকণমান একেবাৰে চমুকৈ ক'বলৈ ওলাইছোঁ এটা সাধু আশা কৰোঁ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলে মন দি শুনিব এবাৰ এখন ৰাজ্যত এজন মানুহে এটা সৰু পোৱালি সাপ পুহিছিল পুহি পুহি তাক ডাঙৰ কৰিলে ডাঙৰ কৰি এটা সময়ত সি দীঘল হ'ল এদিন গৰাকী বিচনাত শুই থাকোঁতে সাৰ পাই উঠি দেখিলে যে সাপটো তেওঁৰ কাষতে দীঘল দি শুই আছে তেখেত আচৰিত হ'ল যে এই সাপটো আহি মোৰ লগত একেলগে শুইছেহি সেইদিনা কথা গ'ল তেওঁ ইমান চিন্তা নকৰিলে দ্বিতীয় দিনাখন দেখিলে আকৌ সাপটো আহি তেখেতৰ কাষতে শুই আছে তৃতীয় দিনাখনো সেই একেই দশা সাধুটো এইকাৰণে কৈছোঁ এই সাধুটোৱে মোৰ অন্তৰ চুই গৈছে আৰু বৰ্তমান প্ৰজন্মৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ লগত এইটো খুবেই জড়িত তৃতীয় দিনা তেওঁ চিন্তাত পৰিল আৰু গাঁৱৰে এজন বিশিষ্ট ব্যক্তিক কথাটো ব্যক্ত কৰিলে যে মই সৰুতে যিটো সাপ আনিছিলোঁ এতিয়া দেখোন সি দীঘল যেতিয়া হ'ল সি ৰাতি ৰাতি মোৰ লগতে শুবলৈ ল'লে তেতিয়া সেই ব্যক্তিজনে ক'লে যে সি আপোনাৰ লগত শুইছে সেইটো হয় কিন্তু তাৰ আচল উদ্দেশ্যটো অকণমান বেয়া তাৰ আচল উদ্দেশ্যটো হৈছে যে সি নিজকে জুখি চাইছে যে আপোনাৰ সমান সি দীঘল হৈছে নে নাই যেতিয়াই সেই সাপটো আপোনাতকৈ দীঘল হ'ব তেতিয়া আপোনাৰ তাক সেই সাপটোৱে আপোনাক গিলিব মানে ভক্ষণ কৰিব গতিকে আপুনি সাৱধান হ'ব এতিয়া সেই কথাটো আহি পৰিছে আমাৰ এই মোবাইলটোৰ ওপৰত এই মোবাইলটো ঠিক সেই সাপটোৰ দৰে এটা সময়ত আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক ই গিলাৰ যথেষ্ট সম্ভাৱনা আছে কিয়নো মই বহু ক্ষেত্ৰত দেখিছোঁ যে সৰু সৰু কেঁচুৱাবিলাকক যেতিয়া কান্দে আগতে মাকে উমলাই বা গাখীৰ খুৱাই বা কিবা কিবি খাদ্য খুৱাই উমলাই কিন্তু আজিকালি কিবা এটা কাৰ্টুন লগাই দি পেলাই শিশুটিৰ হাতত দি দিয়ে তাৰপিছত সি সেইটোতে ব্যস্ত হয় আৰু সেইটো এটা পিছত বেমাৰত পৰিণত হৈ গ'ল মই এই আৰ্টৰ পৰা ফালৰি কাটি এটা বেলেগ বিষয় খুব চমুকৈ কৈছোঁ গতিকে অভিভাৱকসকলে যাতে এই মোবাইল ফোনটোতো লাগিবই আজিকালি মোবাইল ফোন নহ'লে মানে আমাৰ সমাজখন প্ৰায় অচল অৱস্থাতে পৰিণত হৈছে বিভিন্ন ক্ষেত্ৰত গুগলৰ পৰা আদি কৰি ইউটিউবৰ পৰা আদি কৰি ফেচবুকৰ পৰা আদি কৰি এইখিনি আমাৰ প্ৰয়োজন কিন্তু তাৰ ওপৰত নিয়ন্ত্ৰণৰ প্ৰয়োজন আছে লাগ বুলিলেই শিশু এটা কান্দিলে তাৰ হাতত মোবাইল ফোনটো উঠাই দিয়াটো একেবাৰে অনুচিত ইয়াৰ পিছত মই আৰু এটা সৰুকৈ কৈ পেলাই মোৰ ভাষণটো সামৰণি মাৰিম ইয়াত যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে গণিত বুলি ক'লে ভয় খায় হয়নে গণিতক ভয় নোখোৱা কিমান আমাৰ ইয়াত শিশু আছে হাত দাঙাচোন যে মই গণিত ভয় নকৰোঁ আচ্ছা এজন দেখিলোঁ দুজন দেখিলোঁ তিনি দেখিলোঁ চাৰি দেখিলোঁ পাঁচ দেখিলোঁ ছয় সাত আৰু কিছু কিছু হাত দাঙা নাই বাৰু আমাৰ অভিভাৱকৰ আৰু এটা অকণমান
দুৰ্বলতা আছে যে সৰুতেই শিশুসকলক ভয় খুৱাই দিয়া হয় যে গণিত বিষয়টো বৰ টান, ধুনীয়াকৈ কৰিবা আমুক তামুক তামুক কৰি শিশুটিৰ মনত এনেকুৱা এটা ভাৱ সোমায় যে গণিত এটা বিৰাট বিশাল অজগৰ সাপৰ নিচিনা, ই আমাক গিলিব। গতিকে এটা বিশেষ ভয়ে সেই ছাত্ৰ ছাত্ৰীগৰাকীক খুলি খুলি খাবলৈ ধৰে। আৰু আচলতে ক'বলৈ গ'লে গণিত বিষয়টোৱে আন আন বিষয়বিলাকতকৈ একেবাৰে সহজ, কিন্তু তাৰ কাৰণে লাগিব এটা মজবুত ফাউণ্ডেশ্যন। আমি যেতিয়া এটা ঘৰ এটা নিৰ্মাণ কৰোঁ, আমি ঘৰটো যিমান ওখ কৰিম তাৰ ফাউণ্ডেশ্যনটো সিমানেই মজবুত হ'ব লাগিব। গতিকে প্ৰথমতে আমাৰ যিকেইখন যোগ নেওতা, বিয়োগ নেওতা, পূৰণ নেওতা, এইখিনি একেবাৰে শিশু অৱস্থাৰ কথা কৈছোঁ, যেতিয়া ষ্টাৰ্টিং বিগিনাৰ্ছবিলাকৰ কথা কৈছোঁ। আৰু দ্বিতীয়তে যিখিনি কনচেপশ্যন আছে সেইখিনি একদম খোলোচা কৰি ঠিক কৰিবৰ কাৰণে। যি ছাত্ৰ ছাত্ৰীৰ ফাউণ্ডেশ্যনটো ঠিক নাথাকে তেওঁৰ একো বিষয়তে সফল হ'ব নোৱাৰে। মই এই আৰ্টৰ ক্ষেত্ৰতে কওঁ, প্ৰথমতে যদি আমি কাঠ পেঞ্চিল দি তাৰপিছতে ইত্যাদি এনেকৈ ষ্টেপ বাই ষ্টেপ ওপৰলৈ গৈ থাকে, সেইখিনি যদি ঠিক কৰি নলয় ভৱিষ্যতলৈ ভাল ছাত্ৰ বা ছাত্ৰী হ'ব নোৱাৰে। গণিতৰ ক্ষেত্ৰত এইকাৰণে ক'লোঁ, ময়ো এজন সৰু সুৰা গণিতৰ ছাত্ৰ, সেইকাৰণে কৈছোঁ গণিতক ভয় নকৰিবা। আৰু গণিত আৰু বিজ্ঞান এই দুটা বিষয় মুখস্থ কৰিবলৈ নাচাবা, তাৰ যিটো কনচেপশ্যন আছে তাৰ ভিতৰলৈ গৈ তোমালোকে যিমান বুজিবা, বিজ্ঞান আৰু গণিতৰ ক্ষেত্ৰত মুখস্থটো সম্পূৰ্ণ এভইড কৰিব লাগিব। আজি মোৰ বয়স যিমান হৈছে, মই ছাত্ৰ ছাত্ৰীসকলৰ লগত লাগি যিখিনি গম পাইছোঁ তাৰ ওপৰত ভিত্তি কৰি এই কথাখিনি কৈছোঁ যে আটাইতকৈ সহজ বিষয় হৈছে গণিত, তাৰপিছতে বিজ্ঞান। কিন্তু তাৰ কাৰণে মুখস্থটো বাদ দিব লাগিব। আৰু প্ৰথমৰ পৰাই আমাৰ অভিভাৱকসকলে তেখেতসকলৰ ভেটিটো মজবুতকৈ গঢ়ি তুলিব লাগিব। বিশেষকৈ নেওতা কেইখন, যোগ নেওতা, বিয়োগ নেওতা, পূৰণ নেওতা। আৰু ল'ৰা ছোৱালীয়ে টান পায় হৰণ অংক। হৰণ অংকখিনি সৰুতেই যোন বয়সত হৰণ অংক আৰম্ভ হয় তেতিয়াই, আৰু কেঞ্চেলেশ্যন কটাকটি কৰে যে সেই বিষয়টোত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট টান পায়। লব হৰক একেটা সংখ্যাৰে যে কাটে, সেইখিনিতে ল'ৰা ছোৱালী দুমোজাত পৰে যে ওপৰটো মই 5ৰে কাটিলোঁ, তলৰটো এতিয়া কিহেৰে কাটিম। কিন্তু ওপৰটো লব যদি 5ৰে কাটে, হৰও 5ৰে কাটিব লাগিব। ঠিক তেনেকুৱা ধৰণৰ সৰু সৰু কনচেপ্টখিনি ঠিক কৰিলে আটাইতকৈ সহজ বিষয় হৈছে গণিত, আৰু তাৰপিছতে বিজ্ঞান, আৰু খুব আকৰ্ষণীয়। হয়নে নহয় বাৰু? মই কোৱা কথাখিনি মিছা নেকি? কিন্তু ক্লাছ 8-9ত গৈ যদি আমি নেওতা মুখস্থ কৰিবলৈ লওঁ, পূৰণ অংক, হৰণ অংক এইবিলাক শিকিবলৈ লওঁ, তেতিয়া কিন্তু গণিত বিষয়ত আৰু বিজ্ঞানৰ ছাত্ৰ হ'ব নোৱাৰিবা। মই এইটো কোৱা নাই যে অন্যান্য যি আছে কমাৰ্চ, আৰ্টছ, কমাৰ্চতো বেটছৰ প্ৰয়োজন হয়েই, আৰ্টছত অকণমান কমকৈ লাগে। কিন্তু কেতিয়াবা কিছুমান কলা বিভাগৰ ছাত্ৰ ছাত্ৰীয়েও গণিত বিষয়টো মূল বিষয় হিচাপে লয়। গতিকে এইখিনিতে পুনৰবাৰ মই পল্লৱী শৰ্মা, নিপেন শইকীয়া, লগতে এই বিদ্যালয়ৰ লগত জড়িত সকলো অভিভাৱককে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু বক্তব্য ইমানতে সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ শ্ৰদ্ধাৰ বিপুল চন্দ্ৰ শইকীয়া। আমাৰ অনুষ্ঠান শেষ হ'বলৈ বেছি নাই আৰু এইবাৰ আমাৰ মাজত কবিতা আবৃত্তি কৰিব ঈশান শৰ্মা আৰু প্ৰীতমজিৎ বৰুৱা। তেওঁলোকক আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ। ঈশান শৰ্মা, প্ৰীতমজিৎ বৰুৱা। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰীতমজিৎ বৰুৱা। মই আজি এটা কবিতা আবৃত্তি কৰিম। কবিতাৰ শিৰোনামা গছ ভালপোৱা ককাৰ খং। কবি ভৱেন্দ্ৰনাথ শইকীয়া। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰবানো কাটিলা। আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই, পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই। দৰাটিক মাতাচোন, এজুলুকা আশীৰ্বাদ দিওঁ,
আৰু যাওঁ। গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নেখাওঁ। নমস্কাৰ। সুন্দৰ। এইবাৰ আহা, তুমি আহা, পৰিচয়টো দি পেলাই তোমাৰ কবিতাটো আবৃত্তি কৰা। নমস্কাৰ, মই কবিতাৰ শিৰোনাম মাহীদেউৰ পুতলা। কবি নিৰ্মল প্ৰভা বৰদলৈ। মাহীদেউৰ পুতলা। আমাৰ ওচৰতে মাহীদেউৰ ঘৰ। তেওঁৰ পুতলাটোৰ হ'ল এদিন জ্বৰ, পানী লগা জ্বৰ। ডাক্তৰ ডাক্তৰ মাহীদেৱে ক'লে। ডাক্তৰ আনিবলৈ দাদালৰ দিলে। দৌৰ দৌৰ দৌৰ, টক টক টক, দুৱাৰত ডাক্তৰে কৰে টক টক। পুতলাই ভয় খাই কপে ঠক ঠক। ভয় নাই ভয় নাই, ডাক্তৰে ক'লে। লাহেকৈ পুতলাক বেজী এটা দিলে। আইঅ' দৰৱ খালে, গাখীৰ খালে, জ্বৰ ভাল হ'ল। হাঁহি হাঁহি পুতলা খেলিবলৈ গ'ল। নমস্কাৰ। ধন্যবাদ। এইবাৰ আমাৰ মাজত উপস্থিত আমাৰ ছাত্ৰী পাৰিছা। তাই প্ৰথমে এটা নৃত্য পৰিৱেশন কৰিব। मेरा झुमका उठा के लाया यार वे, जो गिरा था बरेली के बाजार में। मैं तो ठुमका लगा के शर्मा गई, बोली घूम कर बता दे के मैं आ गई। मुझको नचा के नाच ले, आजा नाच ले मेरी यार, तू नच ले। झनक झनक झनका, हो नच ले मेरे यार, तू नच ले। अब तो लुटा है बाजार, सबको भुला के नच ले। आजा नच ले मेरे यार, तू नच ले। झनक झनक झनका, हो नच ले मेरे यार, तू नच ले। अब तो लुटा है बाजार। मैंने गलती करी थी, मेरी नथनी पड़ी थी। मैंने गलती करी थी, मेरी नथनी पड़ी थी। कि सोने में उसको रंगा गई, मैं रंगा के अटरिया में आ गई। मोहल्ले में कैसी मारा मार है, मेरे दर पे दीवानों की बहार है। सबको नचा के नच ले, आजा नच ले मेरे यार, तू नच ले। झनक झनक झनका, हो नच ले मेरे यार, तू नच ले। अब तो लुटा है बाजार। मैं तो कम से निकली थी, जरा तन के चली थी।
ধন্যবাদ পাৰিছে এই বিদ্যালয়ৰ জন্মদাত্ৰী মাতৃ নুনুদেৱীক দুআষাৰমান ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি বক্তব্য আগৰাখিবলৈ অনুৰোধ জনালোঁ। পৰম শ্ৰদ্ধাৰ আজি এই অনুষ্ঠানত উপস্থিত অভ্যাগতসকল, এই অনুষ্ঠানত জড়িত সমূহ অভিভাৱক অভিভাৱিকা আৰু কণ কণ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মইনো কি সন দিম। উপৰোক্ত বক্তাসকলে সুন্দৰভাৱে সকলো কথা ফঁহিয়াই গৈছে। গতিকে মই নিজেই ভবা নাছিলোঁ যে মই জন্ম দিয়া সন্তানটোৰ আজি 25 বছৰ পূৰ্ণ হ'ল। মোৰ আজি আনন্দত অন্তৰ আত্মা উৎফুল্লিত হৈ পৰিছে। ইমান এটা সুন্দৰ অনুষ্ঠান এনেকৈ অভিভাৱকসকলৰ সহযোগত সুন্দৰভাৱে চলি আছে। মই ওচৰতেই থাকোঁ, কিন্তু আহি মই সদায় ইয়াত উপস্থিত হ'ব নোৱাৰোঁ বিভিন্ন কাৰণত। কিন্তু ইয়াৰ পৰা ওলোৱা ছাত্ৰ ছাত্ৰীসকলে চাৰিওফালে এই অনুষ্ঠানটো সুনাম উজ্জ্বল কৰিছে। ভৱিষ্যতে যিসকল ইয়াত এতিয়া বৰ্তমান অধ্যয়নৰত তেওঁলোকৰো নাম যাতে চাৰিওফালে বিয়পি পৰক আৰু অভিভাৱকসকলেও যাতে সদায় এই সহযোগিতা আগলৈকো আগবঢ়াই যায়, তাকে মই অন্তৰেৰে কামনা কৰি পৰম পিতা পৰমেশ্বৰৰ ওচৰত অন্তৰৰ পৰা প্ৰাৰ্থনা জনাইছোঁ, যাতে সকলো সুন্দৰভাৱে সমাজত জীয়াই থাকক, এখন সুন্দৰ সমাজ গঢ় দিয়ক আৰু এই অনুষ্ঠানটোৰ সুন্দৰভাৱে উন্নতি হওক, তাৰে কামনা কৰি মোৰ বক্তব্য ইমানতে মই সামৰণি মাৰিলোঁ। ধন্যবাদ। এতিয়া আমাৰ চাৰ্টিফিকেটসমূহ আমি এতিয়া ফলাফলসমূহ বিতৰণ কৰিম। এইখিনি বিতৰণ কৰাৰ আগতে আমি 1 মিনিট দুটামান কথা ক'ব বিচাৰিছোঁ। এইবাৰ আমাৰ স্কুলৰ যদিও অসমৰ বাকীবিলাক স্কুলৰ তুলনাত আমাৰ ষ্টুডেণ্ট এবাৰ যিসকলে আমাৰ বৰ্ডৰ পৰীক্ষা দিছিলে সংখ্যাত তেনেই তাকৰ আছিলে, কিন্তু মনত পৰিছে আজিৰ পৰা 15 বছৰ আগলৈকে একেবাৰে শেষবাৰৰ বাবে আজিৰ পৰা 10 বছৰমান আগতে আমাৰ স্কুলৰ পৰা ষ্টেণ্ড কৰিছিলে মণিজা নাছৰিন, এই মইনুল হক ডাঙৰীয়াৰ জীয়ৰী মণিজা নাছৰিনে ষ্টেণ্ড কৰিছে। তাৰ আগতে ষ্টেণ্ড কৰিছিলে, অসমৰ ভিতৰত প্ৰথম হৈছিলে। তেওঁ এতিয়া বেংগলোৰ নিফ্টৰ পৰা পাছ কৰি গুৱাহাটীত সেৱা আগবঢ়াই আছে ফেশ্বন ডিজাইনাৰ হিচাপে মননাশ্ৰিতা পাৰ্বতী। তেওঁ অসমৰ ভিতৰত প্ৰথম হৈছিলে সেইটো আজিৰ পৰা 15 বছৰমান আগৰ কথা। আৰু তাৰপিছত 10 বছৰমানৰ পিছত আকৌ ছেকেণ্ড টাইম আমাৰ অসমৰ ভিতৰত স্থান দখল কৰিছিলে মণিজা নাছৰিনে, দাদা মইনুল হক ডাঙৰীয়াৰ জীয়ৰী। কিন্তু এইবাৰো চাগে আমাৰ স্কুলে এটা ভাল, যদি আমাৰ ষ্টুডেণ্ট বহুত থাকিলে হয় হয়তো ভাল এটা হেৰি কৰিলে, কিন্তু এইবাৰ আমি আটাইতকৈ এই অনুষ্ঠানটো পাতিলোঁ ইমান টনাটনিৰ মাজতো এইটো কাৰণেই ল'ৰা ছোৱালীখিনিৰ কাৰণে। এইবাৰ আমাৰ ল'ৰা ছোৱালীৰ ৰিজাল্ট খুব ভাল কৰিছে, মানে 90% ডিষ্টিংশ্যন লাভ কৰিছে। খুব ভাল পাইছোঁ। আমাৰ অতি তাকৰ ল'ৰা ছোৱালীয়ে বৰ্ডৰ এক্সাম দিছে, কিন্তু তেওঁলোকে খুব চিনচিয়াৰলি দিছে, খুব পৰিপাটি হৈছে তেওঁলোকে। আৰু আমাৰ এই পৰীক্ষা যিটো ব্যৱস্থা, সেই পৰীক্ষা ব্যৱস্থাটোৰ বিষয়ে মই দুআষাৰমান ক'বলৈ 1-2 মিনিটত ক'বলৈ মই পল্লৱী শৰ্মাক অনুৰোধ জনালোঁ। আপোনালোক সকলোৱে ছাত্ৰ ছাত্ৰীসকলক ইয়াত শিকাই আছে। আপোনালোকে যেতিয়া অংক বা বিজ্ঞান বা বেলেগ কিবা এটা ছাবজেক্টৰ টিউশ্যন ধৰে বা স্কুলত দিবলৈ যায়, স্কুলতে যিহেতু এডমিশ্যন দিবলৈ যায়, তেতিয়া আপোনালোকে প্ৰস্পেক্টাছখন চায় তেওঁ টিচাৰসকল কিমান উপযুক্ত বা তেওঁলোকৰ কোৱালিফিকেশ্যন কি। কিন্তু আৰ্টৰ ক্ষেত্ৰত সাধাৰণতে দেখা নাযায় যে তেওঁলোকে বিচাৰ কৰিছে ৰিকগনাইজ এখন ইউনিভাৰ্চিটিৰ পৰা পাছ আউট হয় নে নহয় দেই। আৰু এইটো মই আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে যোন স্কুলতে লগ দিয়ক বা কথা নাই, আপোনালোকে কোৱালিফিকেশ্যনটো চাব, কাৰ আণ্ডাৰত আপোনালোকে শিকাই আছে। মানে ভুলকৈ শিকাতকৈ নিশিকাই ভাল, সেইটো মই কওঁ। প্ৰথম কথা মোৰ ক'ব লগা সেইটোৱেই, মানে পদ্ধতিগত শিক্ষা লৈ অহা আমাৰ নগাঁৱত চাগে ছোৱালীৰ ভিতৰত, মানে নগাঁৱলৈ উভতি অহা আমাৰ কলোলৰ বাইদেউ আছিলে ন, কি বাইদেউ, এগৰাকী বাইদেউ বহুত বছৰ আগতে শান্তিনিকেতনৰ পৰা লৈছিলে, কিন্তু যোনটো পদ্ধতিগত শিক্ষা BFA কৰি মাষ্টাৰ্ছ কৰা ময়ে প্ৰথম ইয়াত কৰি পেলাই মই আহি পেলাই স্কুল খুলিছোঁ। গতিকে আৰু কোনোবা ওলাই গৈছে পঢ়িবলৈ, তেওঁলোকে বাহিৰতে থাকি গৈছে। প্ৰণৱ বৰুৱা ছাৰ আছিলে যোনে
অলিয়ে গলিয়ে আৰ্ট স্কুল কৰিছিলে তাৰ কাৰণে আজি আমি এটা পৰিৱেশ পালোঁ আৰু সেই পৰিৱেশটোৰ পৰাই মই মোৰো গুৰু আছিলে তেখেত শিক্ষাগুৰু জেৰ পৰা পাছ কৰি আহি ইয়াত ৰূপৰংগ আৰু কল্লোল আৰম্ভ কৰিছিলে কিন্তু আপোনালোকে সেই বস্তুটো চাব যে কোনে আপোনালোকৰ সন্তানসকলক শিক্ষা দিছে সেই বস্তুটো আপোনালোকে চাব আৰু আমাৰ চিলেবাছটো এনেকুৱা আপোনালোকে দেখিছে যে আৰ্ট হিষ্ট্ৰী এইটো এটা মেট্ৰিক পৰীক্ষাটো আমাৰ মেট্ৰিকৰ কোৰ্চটো যেনেকুৱা হয় তেনেকুৱা ধৰণৰ আৰ্ট হিষ্ট্ৰী থাকে আৰু তাৰপিছত প্ৰেক্টিকেলখিনি থাকে আৰ্ট হিষ্ট্ৰী আপোনালোকৰ প্ৰি হিষ্টৰিক পিৰিয়ডৰ পৰা থাকে এটা কথা কিছুমানে কয় যে আমি অলপ চাবলৈও দিওঁ হিষ্ট্ৰীটো যেতিয়া লিখে পৰীক্ষাত এইটো চুৰ কৰা নহয় কিন্তু মই ল'ৰা ছোৱালীবিলাকক এনেকৈ কৈ থওঁ যে তোমালোকক আমি নিদিওঁ চাবলৈ কাৰণ তোমালোকে মুখস্থ কৰি আহিবা সেই কথাটো কোৱা হয় মানে যোনটো অ'পেন বুক ছিষ্টেম এটা আছে আপোনালোকে জানে পৰীক্ষা পদ্ধতি সেইটো অ'পেন বুক ছিষ্টেমত আমি সম্পূৰ্ণকৈ অ'পেন কৰি নিদিওঁ যদিও আমি কিছুমান বস্তু দিব পাৰোঁ নিদিওঁ মানে কি তেওঁলোকে অকণ পঢ়ক কোৰ্চটো ভালকৈ জানক আৰু এইবাৰ পেটাৰ্ণ চেঞ্জ কৰিছে এইবাৰ মেট্ৰিকৰ যেনেকুৱা হৈছে আমাৰ ফাইন আৰ্টছৰ পৰীক্ষা তেনেকুৱা কৰিছে গম পাইছে আপোনালোকে অভিভাৱকখিনিয়ে যে অবজেক্টিভ টাইপ কুৱেশ্যন OMR কৰিছে ন এবাৰ OMR কৰিছে গতিকে একেবাৰে মেট্ৰিকৰ নিচিনা আমাৰ ব্যৱস্থাটো আৰু আমাৰ হাতত একো নাথাকে আমি মাৰ্ক দিবই নোৱাৰোঁ আমাৰ এক্সটাৰ্নেল আহে সকলোৱে দেখে অভিভাৱক ৰৈ থাকে আৰু চেণ্টাৰ আমাৰ ইয়াতে হয় বহুত স্কুলৰ চেণ্টাৰ নিজৰ জেগাত নহয় বেলেগত গৈ পৰীক্ষা দিব লাগে কিন্তু মই বহুত 2001ৰ পৰা কৰি আছোঁ কাৰণে আমাৰ ইয়াত এতিয়া চেণ্টাৰ আহি গ'ল আৰু ব্যৱস্থাটো তেনেকুৱা আৰু প্ৰেক্টিকেলখিনি আপোনালোকৰ যদি আৰ্টৰ এটা বিশেষ বিষয়ত তেওঁলোকে পঢ়িবলৈ যায় সেই বিশেষ বিষয়বিলাক ইয়াৰ পৰাই শিকোৱা থাকে যেনেকৈ আৰ্টৰ 4টা ভাগ থাকে পেইণ্টিং স্কাল্পচাৰ গ্ৰাফিক্স আৰ্ট আৰু এপ্লাইড আমাৰ 4টাৰে বেলেগ বেলেগ পেপাৰ আহে সেইটো আপোনালোকে দেখিছে অভিভাৱকখিনিয়ে জানে আৰু অতি বিজ্ঞানসন্মত এখন চিলেবাছ ফ'ল' কৰা হয় অসম ফাইন আৰ্ট ছ'চাইটিৰ পৰা তাৰমানে অসম চাৰুকাৰুকলা পৰিষদ গুৱাহাটীত অফিচটো আছে জাষ্ট ফিল্ডৰ ওচৰত কেতিয়াবা গ'লে আপোনালোকে সোমাব জানি বুজি ল'ব চাব অফিচটো যে কেনেকুৱা হয় তাত এটা আৰ্টৰ সম্পূৰ্ণ পৰিৱেশ তাত আছে আৰু তাৰ আণ্ডাৰতে আমি কৰোঁ আমাৰ এক্সটাৰ্নেলে বাকীখিনি গাইড কৰে সেইখিনিয়ে মোৰ ক'বলগীয়া আৰু বাকী আপোনালোকে খুব চিৰিয়াছলি ল'ৰা ছোৱালীক ক্লাছ ক্ষতি নকৰাব ক্লাছ ক্ষতি কৰালে আমাৰ খুব অসুবিধা হয় নেক্সট বস্তুটো আমাক শিকাবলৈ গতিকে ইমানখিনিয়ে হৈছে মোৰ ক'বলগীয়া কথা বাকীখিনি ইণ্টাৰনেল মাৰ্কো থাকে বাকী এতিয়া চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন হ'ব আহক ধনিষ্ঠা কাশ্যপ শ্ৰদ্ধা বিপুল চন্দ্ৰ শইকীয়াক দিব ইয়াৰ পিছত আহিব হৰ্ষম ভূঞা আগবাঢ়ি আহা প্ৰীতমজিৎ বৰুৱা ৰশ্মিৰেখা শইকীয়া তন্ময় বৰা মুগ্ধা শইকীয়া অৰ্ণৱ শইকীয়া স্মিতা ৰাণী ভূঞা विभा क्या बर्निल राजखोवा